তেওঁ মুখ খুলিলেই জুই লাগে, মুখ খুলিলেই বিতৰ্ক হয়, কোনো মন্ত্ৰী নহয়, তেওঁ কেৱল বিধায়ক। তৎসত্ত্বেও মাহটোৰ 3টা সপ্তাহেই সংবাদ শিৰোনাম দখল কৰে তেওঁ কি ভাবে, বুজে কি তেওঁৰ এজেণ্ডা। আজি আমাৰ সাক্ষাতৰ অতিথি হোজাৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ। শিলাদিত্য, তোমাকে অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ, কাৰণ মই তোমাক বহুদিনৰ পৰা তুমি বুলি সম্বোধন কৰোঁ। তোমাক সুধিবলৈ লৈ স্বাভাৱিকতে এটা সমস্যা হৈছে, কিয় তুমি ইমান বিতৰ্কিত প্ৰথম, আৰু মুখ মেলোতে তোমাৰ বিতৰ্কৰ সৃষ্টি হয় নে বিতৰ্কৰ সৃষ্টি কৰিবলৈ তুমি মুখখন মেলা? মই বিতৰ্কিত নহয়, একচুৱেলি মই কিছুমান সঁচা কথা কওঁ। সঁচা কথা কোৱা বুলি তুমি ভাবিছা, সেইটো কাৰণে বিতৰ্কিত তুমি। যেতিয়া আমি সঁচা কথা কওঁ, তাৰমানে বাকী গোটেই মানুহবিলাকে অসমত আজি মিছা কথা কৈছে, তাৰ মাজত তুমি আৰু সঁচা কথা কৈ আছা? নাই, সেইটো নহয়। RSS, বিজেপি, তুমি হাউচ ইজ ডিভাইডেড, সকলোৱে বুলি নকওঁ, কাৰণ মোকো বহুতে ফোন কৰে। তোমাৰ কাৰণে সঁচা, ৰিলেটিভ। বহুতে কয় যে আপুনি যি কথা কৈছে আমাৰ মনৰ কথা কৈছে। মই বহুত ঠাইত তেনেকৈ মানুহ পাইছোঁ। কেনেকুৱা মানুহ? হিন্দুত্ববাদী? হিন্দুত্ববাদী নহয়, মই ক'ব নোৱাৰোঁ। বাঙালী, একদম অসমীয়া, খাঁটি অসমীয়া। তাৰমানে গোটেই যে জাতীয় সংগঠনবিলাকে বিৰোধিতা কৰিছে, গণতান্ত্ৰিক মহলে বিৰোধিতা কৰিছে, ইয়াৰ কোনো ভিত্তি নাই বুলি ভাবা তুমি? এতিয়া এনেই হৈ আছে নেকি এইবিলাক গোটেই অসমত যে জুই লাগিছে? আপুনি প্ৰথমতে যে ক'লে যে মই বিতৰ্ক, মই নিজে ভাবোঁ যে মই অসমৰ কাৰণে মই এজন অসমীয়া। মই অসমৰ কাৰণে মাত মাতিছোঁ, অসমীয়াৰ কাৰণে মাত মাতিছোঁ, অসমীয়া জাতি মাটি ভেটিৰ কাৰণে মাত মাতি আছোঁ। তুমি হিন্দু বাংলাদেশী আনি অসমীয়া বচাব খুজিছা? একদম হিন্দু বাংলাদেশী আনাৰ কোনো প্ৰশ্নই নুঠে, সেইটো এটা ভুল তথ্য। কাৰণ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কথা যদি এতিয়া আপুনি ক'ব বিচাৰে, এতিয়া মই সেইখন আৰু বহুত হৈছে, কিন্তু এতিয়া মই সুধিছোঁ যে তুমি বিতৰ্ক সৃষ্টি কৰিবলৈ মুখ মেলা নে বিতৰ্ক তোমাৰ হেৰি হয়? মই ক'লে বিতৰ্ক, কথাই বিতৰ্ক। তাৰমানে এতিয়া মিডিয়া হাউচত যদি আপুনি নিউজ পেপাৰ পঢ়ে, তাতে কিন্তু বিতৰ্ক শব্দটো অলপ কম, কিন্তু চেনেলবিলাকত যদি চায় তেতিয়া ব্ৰেকিং নিউজত বিতৰ্কটো বেছি আহে। কাৰণ আজিকালি চেনেলৰ মাজত ইমান কম্পিটিশ্যন। চেনেল আজি বিতৰ্ক শব্দ ইউজ নকৰে, সাংবাদিকক পাঠ দিছে, তুমিওতো শিষ্যই তেওঁৰ, তুমিও আকৌ পাঠ দিয়াত লাগিছা, সেইটো বাৰু নালাগে। কিন্তু তোমাৰ কথাই গোটেইখন চাৰিওফালে এটা উত্তেজনা সৃষ্টি কৰিছে। প্ৰতিটো সংগঠনে তোমাক ধিক্কাৰ দিছে। শেহতীয়া হৈছে জুবিন গাৰ্গ বিতৰ্ক, আৰু জুবিন গাৰ্গৰ বিতৰ্কৰ পিছত দেখা গ'ল যে তুমি অলপমান কোনোবা এটা চেনেলে কাগজত দেখিলোঁ যে নেগুৰ পেলাই দিছা নেকি অলপ? নাই নাই নাই, মানে এইটো অৱস্থা হ'ল নেকি তোমাৰ? মই ধৰক আজমলৰ কথা কৈছোঁ, মই অখিল গগৈৰ কথা কৈছোঁ, কিন্তু মই জুবিনৰ কথাত কিন্তু তেনেকৈ এক ধৰণৰ বিতৰ্কিত কথা কোৱা নাই। মই মাত্ৰ কৈছিলোঁ যে জুবিনৰ কথা কেলৈ কোৱা নাই? তেওঁতো নাগৰিকত্ব বিধেয়ক মই সেইখিনি কৈছোঁ। মই ক'লোঁ কি যে তেওঁৰ সেইটো অধিকাৰ আছে, তেওঁৰ অধিকাৰ আছে ৰাজনৈতিক বিষয়ে তেওঁ চৰ্চা কৰিবৰ কাৰণে, আৰু ৰাজনৈতিক বিষয়ত চৰ্চা কৰাৰ কাৰণে মই বুজিছোঁ তেওঁ আই এম নট ছাপ'জ টু ছাজেষ্ট হিম, কিন্তু মই কৈছোঁ যে দীঘলী পুখুৰী আছে, তাতে 10 ঘণ্টা অনশন পাতিব পাৰে, তেওঁৰ আমাৰ লাষ্ট গেট আছে, ধৰ্ণা কৰিব পাৰে, কিন্তু গানৰ মঞ্চত ইমান তোমাৰ আপত্তি কি? যে আপত্তি এইকাৰণে কাৰণ ৰাইজে পইচা দিয়ে আৰু ৰাইজে সেইটো বিভাজন নিবিচাৰে। আৰু তুমি জানানে নাজানা, সমগ্ৰ পৃথিৱীত এনেকুৱা বহু শিল্পী আছে যি এই ধৰণৰ প্ৰতিবাদী গান, এনেধৰণৰ সমস্যাবিলাকৰ ওপৰত মুকলি হেৰি কৰে, আৰু মানুহে সমৰ্থন কৰে তেওঁলোকক। জুবিন গাৰ্গক যে সমৰ্থন নাই কৰা বুলি তুমি কিয় ভাবিছা? মই এটা কথা ক'ম, যোৱাকালি তেওঁ লামডিঙত পাৰফৰ্ম কৰিছে, তেওঁ এইটো মন্তব্য কিয় নকৰিলে আকৌ? সেইটো জুবিন গাৰ্গক বা সুধিবা, সেইটো সেইকাৰণে মই কৈছোঁ। নাই, হয়তো তেওঁ এটা পৰিস্থিতিটো এভইড কৰিবলৈ ক'ব পাৰে, সেইটো মোৰো প্ৰশ্ন। সেইকাৰণে মই কৈছোঁ, তাৰমানে তেওঁ নিশ্চয় ৰিয়েলাইজ কৰিছে যে লামডিঙত ক'লে নহয়। এতিয়া এনেকুৱা কথা হৈছে যে তুমি জুবিন গাৰ্গৰ গৈ 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 তুমি বাঢ়ি গৈ থাকিলা ন, তুমি এটা মজাও পালা তুমি। একদম নহয়। শুনা, তুমি যি পৰ্যায়ৰ নেতা, সেই পৰ্যায়ৰ নেতা হিচাপে তুমি যদি বিতৰ্ক সৃষ্টি কৰি শিৰোনাম দখল কৰি আনন্দ পাইছা, সেইটোত মোৰ ক'বলগীয়া একো নাই। কিন্তু তুমি অন্য ধৰণে এগৰাকী বিধায়ক, দায়িত্বশীল বিধায়ক হিচাপে যদি চাওঁ, তেতিয়া দেখিম যে তুমি আহি সকলোকে গালি গালাজ কৰি সমালোচনা কৰি যেতিয়া জুবিন গাৰ্গ পালা, তেতিয়া তোমাৰ দলতে সমস্যা হ'ল। কাৰণ হিমন্ত বিশ্ব শৰ্মা বা জুবিন গাৰ্গৰ যিটো জনপ্ৰিয়তা, বা তেওঁ তোমালোকৰ হৈ গান গাইছিলে এসময়ত, তেতিয়াতো তোমালোকে আপত্তি কৰা নাছিলা। ৰ'বা, তেতিয়া তোমালোকৰ কিন্তু আপত্তি নাছিল। যিবোৰ শিল্পীয়ে দৌৰি গৈ তোমালোকৰ তাত যোগদান কৰিলে, কিছুমানে পদবী ল'লে, সেইবোৰ তোমালোকে ঠিক আছে। কিন্তু নাগৰিকত্ব এইখনত ৰাইজৰ আৱেগ অনুভূতিত এজন শিল্পীয়ে
সামাজিক ভূমিকা থাকে ভূপেন হাজৰিকা বিষ্ণুৰাভা বা জ্যোতিপ্ৰসাদ সকলো গোটেই পৃথিৱীত বব ডিলানৰ পৰা পিট চিগাৰৰ পৰা অজস্ৰ নাম আমি ক'ব পাৰোঁ যিসকলে এই ধাৰাটোক প্ৰতিনিধিত্ব কৰিছে তেওঁ তেনেকুৱা ধাৰাৰ শিল্পীও নাছিলে কিন্তু তেওঁ যেতিয়া কৈ দিলে তোমালোকৰ দলৰ ভিতৰত গণ্ডগোল হ'ল তোমাৰ নলবাৰীত ৰামলাল তোমালোকৰ এগৰাকী নেতাই আহি তোমাক আমাৰ সাংবাদিকৰ খবৰ যে তোমাক মাতি নি এই কথা বতৰাবিলাক বন্ধ কৰিবলৈ ক'লে আৰু তোমাক হিমন্ত বিশ্ব শৰ্মাই মুকলি আহ্বান জনালে তুমি যদি একো কোৱাই নাছিলা তেওঁলোকে কিয় আহ্বান জনাবলগীয়া হ'ল নাই অলপ মিসকোটেশ্যন এটা হৈছিলে পাছতে যেতিয়া মই কথাখিনি ক'লো সহজ উত্তৰ মই আপোনাক ক'লো আপুনি নিজে একবাৰ বজাই চাব মই জুবিনৰ বিষয়ে কোনো বেয়া মন্তব্য কৰাই নাই এতিয়া জোৰ জবস্তি যদি কয় তেতিয়াহ'লে মই ক'বলৈ একো নাই সকলোকে যদি গালি কোনো ক'ব নোৱাৰে কেলে কোৱা নাই জনপ্ৰিয়তা দিলে ভয় কৰিছে মই নিজে জুবিন গাৰ্গৰ ফেন সকলোৱে নকয় নেকি নাই মই জুবিন গাৰ্গৰ গান মই নিজে ভাল পাওঁ জুবিন গাৰ্গ মই কৈছোঁ নিজে যে মই আই এম এ ফেন অফ জুবিন গাৰ্গক কেতিয়াবা লগ পালে মই সদায় কওঁ যে মই এটা চেল্ফি লওঁ মই নিজে কওঁ যে মই আপোনাৰ লগত এটা চেল্ফি লওঁ মানে শিল্পীয়ে RSS বিজেপিয়ে বা তোমালোকক সমৰ্থন কৰিব লাগে আৰু বাকী ৰাইজক সেইটো নহয় মঞ্চত যাৰ যি এতিয়া আপোনাৰ যিটো চিন্তাধাৰা আপোনাৰ নিশ্চয় থাকিব কিন্তু কথাটো হ'ল যেতিয়া আমি এটা ৰাজহুৱা প্লেটফৰ্মত থাকি তাত দুটা বাক্য তেওঁ নিজৰ মন্তব্য দাঙি ধৰিলে কি আপত্তি মই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ফাৰি পেলাম কি হ'ল তেওঁ সেইটো পাৰ্লিয়ামেণ্টক অশ্ৰদ্ধা কৰিছে কাৰণ পাৰ্লিয়ামেণ্টত জনপ্ৰতিনিধিসকল গৈছে তেনেকুৱা অশ্ৰদ্ধা পাৰ্লিয়ামেণ্টত তোমালোকৰ দলৰ বহুত নেতাই কৰিছে এইবিলাকলৈ গ'লে বহুত ডাঙৰ কথা হ'ব এতিয়া মই ক'ব খুজিছোঁ যে তাৰপিছত তোমাৰ অলপমান কালিৰ পৰা কথা বতৰাবোৰ অলপ সলনি হৈছে আজিও এতিয়া দেখিছোঁ তোমাৰ কথা সলনি হৈছে নাই মইতো ফেচবুকতো লিখিছোঁ যে আই এম এ ফেন এণ্ড হি ইজ এ হাৰ্ট থ্ৰ তুমি নচিকেতা গান শুনিছা মই তেনেকৈ ইমান শুনা নাই তুমি বেংগলৰ নচিকেতা গান শুনা নাই নাই শুনা সুমনৰ গান শুনা নাই মই অসমৰ হেমাংগ বিশ্বাসৰ গান শুনা নাই মই হেমাংগৰ শুনিছোঁ কিন্তু তেনেকুৱা মই নচিকেতাই এনেকুৱা গান গাইছে পইচা লৈ পেলাই ষ্টেজত উঠি তোমালোকৰ ৰাজনীতিবিদসকলক চোৰেৰ বাচ্চা বুলি কৈছে কোনো শিল্পীয়ে এইটো সাহ নকৰে তাৰপিছততো কোনো তোমালোকৰ নিচিনা বিধায়কে বা মন্ত্ৰীয়ে তেওঁক ক'তো সমালোচনা কৰা নাই কিন্তু নাই গানৰ মাধ্যমত হয়তো তেওঁ কিবা এটা মেছেজ দিছে হয়তো হ'ব পাৰে কিন্তু একদম মানে লেকচাৰত যদি কোনোবাই কিবা এটা আৰু মই এইটো কোৱা নাই যে আপুনি বন্ধ কৰক বুলি মই কৈছোঁ যে মই আপোনাৰ এটা ফেন কিন্তু এই ধৰণৰ যদি কয় তেতিয়াহ'লে এইটো গাত লাগে আৰু মই ভাল পাইছোঁ যে যোৱাকালি লামডিঙত তেওঁ এই বিষয়ত একো তাৰমানে তোমাৰ হিন্দু বাংলা দেখি বিৰোধিতা কৰাৰ কাৰণে তোমাৰ গাত একদম হিন্দু বাঙালী প্ৰশ্ন এজেণ্ডা কি কোৱাচোন এই যে তোমাৰ এজেণ্ডা কি কিহৰ কাৰণে তুমি এই যে অসমৰ জাতীয়তাবাদৰ প্ৰশ্নটো তুমি কি ভাবিছা চাওক মই নিজক ভাবোঁ যে মই এজন অসমীয়া আৰু মই অসমৰ কাৰণে কাম কৰি আছোঁ অসমৰ কাৰণে মাত মাতি আছোঁ মই কাম কৰি গৈ আছোঁ মই মাত মাতি আছোঁ অসম বচাব লাগে এই যে হিন্দু বাংলাদেশী আনি হিন্দু বাংলাদেশী নহয় হিন্দুখিনি ৰক্ষণাবেক্ষণ দি পেলাই আজি অসমৰ মুছলমানৰ সংখ্যা আপোনাৰ 40%ৰ অধিক হৈ গ'ল কোনো মাত মাতা নাই মই মাত মাতি আছোঁ আৰু মাতি যাম যদি 1936ৰ পৰা যদি আপোনালোকে চাই কি প্ৰকাৰে অসমক ধ্বংসৰ পথত লৈ গৈছে সেইকাৰণে আজি ক'ব লাগিব তেতিয়াহ'লে হিন্দুক হিন্দু বাচিলে অসমে বাচিব তো গোটেই অসমীয়া তেতিয়া 71 চনৰ পিছত অহা মাজত বিভাজন কিয় কৰিছে হিন্দু মুছলমান কথাটো হৈছে কি 71 টো ডিবেটেবল হৈ গ'ল ডিবেটল তোমালোকে কৰিলা এটো একসেপ্টেড বাই অল পলিটিক্যাল পাৰ্টিজ বক্তব্য কৈছে যে 71 চনৰ পিছৰ এটো অসম চুক্তি স্বাক্ষৰিত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী আছু নেতৃত্ব তুমি জানা তাৰ পিছত সকলোৱে এটো সমৰ্থন কৰিলা ইনক্লুডিং বিজেপি না না কিন্তু আজি তোমালোকৰ এনেকুৱা কি হ'ল যে 71 খন তোমালোকে বিতৰ্কিত কৰি পেলালা দাদা চাওক 6 বছৰৰ আন্দোলন 855 জন শহীদ আমি কি পালো 71 পালো গোটেই ভাৰতবৰ্ষত বিনা আন্দোলনত 51 পাইছে কিন্তু মানিটো ললে 71
তেতিয়া তোমালোকে একো নকলা কিয় তাতে গৈ পেলাই যদি মানে তেওঁলোকে সাইন কৰি আহি গৈছে অসমৰ মানুহ ঘুটিছিল নেকি তেওঁলোকে তেতিয়া ঘৰে ঘৰে আজি যেনেকে জেপিসি আহিছে আজি জেপিসি আহি পেলাই ঘৰে ঘৰে মানে সুধিব বিচাৰিছে তেওঁলোকে তেতিয়া তুমি এই বিষয়টো উত্থাপন কৰিছিলা নাই তেতিয়া আমি একদম সৰু তেতিয়া স্কুলত পঢ়ি আছো তুমি ডাঙৰ হ'বলৈ ৰৈ থাকিলা তেকেন আমি এটা মাত পাতি ভাবিলা যে মই বিধায়ক আছো তেতিয়া পৰা ৰেক্টিফিকেশন আমি হঠাই কৰিব পাৰো তেতিয়া তুমি তেতিয়াৰ পৰা আৰএছএছ আৰু বিজেপিৰ লগত নেকি দাদা চাওক এটা সময়ত আছে আমি প্লেনত বহি পেলাই আমি ফটো ল'ব নোৱাৰো আজিকালি প্লেনত বহি ফটো ল'ব পাৰে তে আমি আগতে ভুল আছিলো না এতিয়া ভুল কৰি আছো তেতিয়াৰ পৰা আৰএছএছ নেকি আৰএছএছ বুলি নহয় হিন্দুত্বটো মনত আছিলে কাৰণ হিন্দু কোনে বুজালে তোমাক হিন্দু ভাৰতবৰ্ষে হিন্দু থাকিলে মানে মুছলমান মাৰি পেলাই হিন্দু হোৱা কাৰণ ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল মুছলমানবোৰ সব ধ্বংস কৰা আৰু হিন্দু হোৱা নহয় তেনেকুৱা নহয় হিন্দু বাচিলে মুছলমানো বাচিব হিন্দু বাচিলে খ্ৰীষ্টানো বাচিব 1991 চনৰ যিটো ভাষা পিয়ল তাত অসমীয়া ভাষী আছিলে 57.81%। তাৰপিছত বাংলা ভাষী আছিলে 21.67%। তাৰপিছত 2011 পিয়লত অসমীয়া ভাষী 48.80% কমিল আৰু বাংলা ভাষী 27.54% বাঢ়িল। আপুনি এটা পইণ্ট মিছ কৰি গৈছে তাতে আপুনি অসমীয়া আৰু বঙালীৰ কথাটো ক'লে কিন্তু ধৰ্মৰ কথাটো নক'লে আপুনি এটো কোৱা নাই যে হিন্দু সংখ্যা আপুনি মোক জবাব দিয়ক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব এটো সংবিধানৰ আপুনি যেটা ক'লে যে অসমীয়াৰ ভাষা কমিছে বাংলা ভাষা বাঢ়িছে হিন্দুৰ সংখ্যা কমিছে মুছলমানৰ সংখ্যা বাঢ়িছে তাৰমানে মুছলমান অকলে এটা বাংলা কোৱা আৰম্ভ কৰি দিলে না তুমি বাঙালী আজি আগতে যে মুছলমানে কৈছিলে যে ডিঙিত গামোচা দি পেলাই অসমীয়া ভাষা কইবা তেনে অসমীয়া হৈছিল এই যে ভাষা যে বাঢ়িছে এটা বাংলা ভাষা তাৰ অৰ্থ এটো হ'ল যে মুছলমান এটা নিজক এটা বাংলা বুলি লিখা আৰম্ভ কৰি দিলে মই কৈছো যে তোমালোকে বাঙালী প্ৰবক্তা বাঙালী স্বাৰ্থত তুমি এজন প্ৰবক্তা হৈ উঠিছা মই একদম বাঙালী ৰাজনীতি নকৰো তোমাৰ সমষ্টি মই হিন্দুত্বৰ কথা কৈ আছো অসম বিধানসভাত যোৱা 2 বছৰে তুমি সমষ্টিলৈ বিশেষ একো কোৱা নাই তুমি দিল্লীলৈ অহা যোৱা কৰিছা স্মাৰক পত্ৰ দিছা কিবা আৰএছএছক তালে গৈছা তুমি সমষ্টিৰ উন্নয়ন সমষ্টিৰ বিশেষ কথা কতো উল্লেখ কৰা নাই কিন্তু তুমি এটা কথা বাহিৰত চিঞৰি ফুৰিছা যে হিন্দু বাংলাদেশী অবিহনে অসমীয়া জাতি বাচিব নোৱাৰে এটো থিওৰি তোমাৰ আগতে মই এটো কইলো একাৰণে মই কৈছো যে তোমাৰ এজেন্ডা আৰএছএছৰ এজেন্ডা নে তোমাৰ কাৰ এজেন্ডা মোৰ ইকুৱেল এজেন্ডা আছে ডেভেলপমেন্টৰ আৰু লগতে হিন্দুৰ ৰক্ষণাবেক্ষণ কাৰণ চাওক মোৰ সমষ্টিৰ কথা যদি কওঁ প্ৰথম বছৰতে মই আপোনাৰ অলমোস্ট 50 crore আনিছো ফৰ ৰোড ডেভেলপমেন্ট CRF ফান্ড সেন্ট্ৰেল ৰোড ফান্ডৰ পৰা বহু সমষ্টিত ফান্ড গৈ পোৱা নাই মোৰ সমষ্টিত দুটা ৰাস্তা পালো নীলবাগান টু হোজাই আৰু তাতে আটাইতকৈ বেছি নগৰৰ পৰা হোজাই হৈছে তাতে বেছি আটাইতকৈ কেলেংকাৰী হৈছে কোনো কেলেংকাৰীটো হোৱা নাই কাম চলি আছে এতিয়া তুমি অস্বীকাৰ কৰিবা কাম চলি আছে এতিয়া কাম চলি আছে কেলেংকাৰী হলে মইতো হঠাৎ মই নিজে কৈ কৈছো ৰাইজক যে যদি কেলেংকাৰী দেখা পায় আপুনি এফআইআৰ কৰিব you go to the police station and FIR lodge করিবা so that আমি immediate action লব পাৰো কাৰণ আমি এটা টলাৰেট নকৰো যেটো মন্ত্ৰত আমি আদৰ্শত গৈ আছো জিৰো টলাৰেন্স ফৰ কৰাপশন হে আদৰ্শত আমি কাম কৰি গৈ আছো কৰি যাম আৰু চাবো আমাৰ নীলবাগান হোজাই ৰাস্তা যেটো 20 বছৰত কাম হোৱা নাই আৰু নেক্সট হয়তো ম্যাক্সিমাম 8 to 10 মান্থৰ ভিতৰ ৰাস্তা কমপ্লিট হ'ব আৰু তাৰ পিছতে নিশ্চয় ক'ব যে কৰাপশন হৈছিল না কাম ভাল হৈছে হেতু কথা থাকে আমি ৰাজহুৱা বক্তব্য পাওঁ তাৰ মানুহে বহুত কথা কয় কিন্তু দুটা বিষয় তুমি বিতৰ্কৰ শিৰোনাম তুমি এটা বিতৰ্কিত হৈ উঠিছা এক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন আৰু হিন্দু বিদেশীক তুমি বৰপিয়া পাই দিব খুইছা আৰু দুই এটো আমি যেটো জুবিন গাৰ্গৰ কথা পাতিলো ইটোৰ লগত হিটো সম্পৰ্কিত তুমি এনেকুৱা হৈ গৈছিল যে তুমি এনেকৈ আগুৱাই গৈছিলা মই হেকানে কৈছো যে তুমি বহুত মজা পাই গলা নেকি যে এজন তোমাৰ পৰ্যায়ৰ নেতা ইমান নিটো সংবাদ মাধ্যমত তোমাৰ নাম তোমাৰ বিতৰ্ক আজি মই তোমাক মাতি আনি এনেকৈ বহুৱাবলগীয়া হৈছে বিতৰ্কিত কাৰণে গতিকে এই যে তোমাৰ এতিয়া বিষয়টো আহিছে যে তুমি শিল্পীক এটা শর্ত দিবলৈ ধৰিলা হে পৰ্যায় পালাগে তুমি কিন্তু তাত তোমাৰ এটা অসুবিধা আহি পৰিলে আৰু দ্বিতীয়তে তুমি অকমান স্থিতি খলাইছা কালি বা এইটোৱে সত্য কিন্তু বাস্তৱ তুমি অস্বীকাৰ কৰিলেও আৰু তুমি কেনেকৈ ভাষ্য নাই খলোৱা বুলি ক'লা অলপ আগতে কোনটো ভাষ্য জুবিন গাৰ্গ সম্পৰ্কত মই তেনেকৈ কোৱাই নাছিলোঁ কথাটো হ'ল কি মিছ কোট কৰিছে আচ্ছা তোমাৰ মই দুটা ভাষ্য দেখুৱাবলৈ অলপ যত্ন কৰিম ৰাজনীতি নকৰিলে ভাল কিন্তু মঞ্চত আপুনি কি ধৰণৰ কথা পাতিব সেইখিনিও আপুনি জানিব লাগিব
ভালকৈ ধুনীয়াকৈ অসমীয়া সংস্কৃতিক ৰক্ষণাবেক্ষণৰ কাৰণে যিবিলাক ভাল ভাল গান গাব লাগে সেই গান গাওক গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক কিন্তু আপুনি লেকচাৰ বাজি নকৰিব কাৰণ সেইবিলাকৰ কাৰণে পলিটিচিয়ানবিলাক আছে কালচাৰ কৰি থাকোঁতে তেওঁ তাতে যদি ৰাজনীতি কৰে আৰু তাৰপাছতে যদি কিবা ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম হয় তেতিয়া তেওঁকো দোষাৰোপ কৰিব লাগিব তেওঁক মাতা গৈছে কালচাৰেল প্ৰগ্ৰামৰ কাৰণে বিহুৰ প্ৰগ্ৰামৰ কাৰণে তেওঁ যদি ৰাজনীতিৰ পৰা যদি অলপ আঁতৰি থাকে তেওঁৰ ঘৰৰ পৰা কিবা কমেণ্ট কৰিছে বেলেগ কথা কিন্তু কালচাৰেল মঞ্চত গৈ যদি তেওঁ ৰাজনীতিকৰ লাভ ল'ব বিচাৰে তেতিয়াহ'লে হয়তো ল' এণ্ড অৰ্ডাৰ ইছ্যু হ'লে তেতিয়া আকৌ মানে আমি সেইখিনি বস্তুটো ভাল নহ'ব মই কোনো মন্তব্য কৰা নাই মই জুবিন গাৰ্গৰ ফেন কথা বুজিছে নাই আৰু এইটো ভালকৈ জুবিন গাৰ্গ নিজে জানে যে মই যে তেওঁৰ ফেন জুবিন গাৰ্গ হৈছে আমাৰ কালচাৰেল আইকন ইউথ আইকন কথা বুজিছে নাই সেইকাৰণে জুবিন গাৰ্গৰ বিষয়ে মই কোনো মন্তব্য কৰা নাই মই ইনফেক্ট কৈছোঁ যে যিসকলে ফেচবুকত লিখিছে যে লামডিঙত প্ৰগ্ৰাম হ'ব নিদিব বৰঞ্চ তেওঁলোকৰ এগেইনষ্টত আমি কি একশ্যন লৈছোঁ সেইখিনি খবৰ লৈ চাওক আগতে কথাটো বেকগ্ৰাউণ্ড এটা আছে বেকগ্ৰাউণ্ডটো হ'ল কি যে জুবিন গাৰ্গৰ প্ৰগ্ৰাম যোৱাকালি ৰাতি আছিল আৰু তাৰ আগতে খুব ভাল হৈছিলে ধুনীয়া প্ৰগ্ৰাম হৈছে মোৰ দেন 25,000 মানে মানুহ তাতে নহ'ল আৰু কোনো আইন শৃংখলা বেয়া হোৱা নাই আৰু জুবিন গাৰ্গক বহুত ধুনীয়া গান গাইছে কোনো ধৰণৰ কতো মন্তব্য আগৰ গানবোৰ চব বেয়া যিবোৰ হিন্দু বাংলাদেশী কথা কোৱা মঞ্চবিলাকত গোৱা গানবোৰ বেয়া নহয় সেইটো কোৱা নাই মানে ধুনীয়া গান গাইছে কালিৰ সুৰো ভাল আছিল শুনিছোঁ আৰু কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য তাতে কৰা মই কেইজনমান গায়কৰ কথা ক'লোঁ পশ্চিমবংগৰ গায়কৰ কথাও ক'লোঁ তেওঁলোকে এইবোৰ গান গায়ে আছে কিন্তু তোমালোকৰ দৰে কোনো নেতাই তাত বিতৰ্ক সৃষ্টি কৰা নাই এই কথাটো তুমি জানি থ'লে বৰ বেয়া নহয় আচ্ছা মন্ত্ৰীসভাত এতিয়া তুমি JPC যে আহিলে সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত তীব্ৰ প্ৰতিবাদ হ'ল আৰু বৰাক উপত্যকাত তোমালোকৰে প্ৰৰোচনাত তাৰ এটা সাংঘাতিক বিৰোধিতা হ'ল আৰু মই বা বহুতে নাভাবোঁ যে তাৰ সাধাৰণ মানুহে যে এইখন বুজি পেলাই সমৰ্থন কৰিছে কিন্তু কিছু তোমালোকৰ দৰে নেতা আছে যিসকলে ভোট বেংকটোৰ কাৰণে তাত এটা মানে বাঙালীক সন্তুষ্ট কৰাৰ এটা কাৰণতে আইনখনকো সমৰ্থন কৰাৰ এটা পথ তেওঁলোকে গ্ৰহণ কৰিছে এতিয়া তুমি বিধেয়কখনৰ সমৰ্থন তোমাক মাতিয়ে আছা নাগৰিকত্ব পদৰ দাবী জনাই আছা এই পৰিস্থিতিটো কিয় হৈছে চাওক মইতো আপোনাৰ বৰাক ভেলীত যোৱা নাই তাতে কোন সংগঠনে কি কৈছে সেইখিনি নাজানো জানা তুমি তাত কি মানুহ নাই নেকি তোমালোকৰ নাই মই ব্যক্তিগতভাৱে যোৱা নাই মই তেনেকুৱা ৰাখা নাই এটা মোৰ কথাখিনি যদি আপুনি কাটি দিয়ে মই ক'বলৈ কিন্তু কথাটো হ'ল যে মই তেনেকুৱা ধৰণৰ সেই বঙালী অসমীয়া ৰাজনীতি কৰিব যোৱা নাই মই এটা কথাত বিশ্বাস কৰোঁ যে বঙালী আৰু অসমীয়াখিনি যদি মিলি থাকে তেতিয়া অসম বাচিব আৰু তাতে যদি আমি একজুট হৈ পেলাই কাম নকৰোঁ আৰু বাংলাদেশী মুছলিমসকলক যদি আমি কান্ধত বহাই লওঁ তেতিয়াহ'লে তেওঁলোকে মুছলমান বিদ্বেষী আমাৰ কৰিব বাংলাদেশী মুছলিমৰ এগেইনষ্টত মই মাত মাতি আছোঁ য়েছ কাৰণ তেওঁলোকে আমাৰ অসম কাঢ়ি ল'ব বিচাৰিছিলে 1936 হিন্দু বাঙালীসকলে কি ভাষা ক'ব অসমীয়া কথা ক'ব মই আপোনালোকৰ অসমীয়াতে কৈ আছোঁ মই নিজক অসমীয়া বুলি কওঁ হিন্দু বাঙালী যিবোৰ নাগৰিকত্ব পাব বা আহিব পিছত পিছতো নাহে কাৰণ তাতে কোনো আইনত লিখা নাই এইটো ইয়াত যেতিয়া সংস্থাপন শুনা যেতিয়া আগতে আইন আছিল নেকি এইবোৰতো আহিয়ে আছে ন এটা সময়ত আছিল জংগল কাটিব নোৱাৰা সেইটো ৰোধ এটা সময়ত আছিল জংগল কাটি যেতিয়া জানিব যে ইয়াত নিৰাপত্তা আছে শুনা তেওঁলোকে যেতিয়া জানিব যে তোমাৰ দৰে নেতা আছে যি তেওঁলোকক ৰক্ষণাবেক্ষণ দিব নাই মই ৰক্ষণাবেক্ষণ নিদিওঁ তেতিয়া তেওঁলোক আহিব মই এটা কথা স্পষ্ট যে মুছলমান বাঙালী আৰু হিন্দু বাঙালীৰ ভাষা হ'ল বাঙালী এই দুইটা মিল হৈ অসমীয়া ভাষাৰ কি দশা হ'ব তুমি এজন অসমীয়া হিচাপে সুধিছোঁ তোমাক নাই অসমীয়া ভাষা কেতিয়াও লিপ্ত হৈ নাযায়
অসমীয়া ভাষা আৰু শক্তিশালী হ'ব আৰু এটা কথা মনত ৰাখিব যি প্ৰকাৰে বাংলাদেশী মুছলমানসকলে এতিয়া মাদ্ৰাছা খুলি হাজাৰ হাজাৰ মাদ্ৰাছা খুলি দিছে হিন্দু বাংলাদেশীসকল আহি পেলাই এইবিলাক কৰা নাই তেওঁলোকে অসমীয়া মিডিয়ামত পঢ়ি আছে কিন্তু প্ৰচাৰ হোৱা নাই তাতে নিগেটিভ প্ৰচাৰবিলাক হৈ আছে চহৰলৈ যোৱা তাতো অসমীয়া পঢ়ি আছে কিন্তু তেওঁলোকে এটা বাংলা লিখা আৰম্ভ কৰি দিছে নাই এইটো আপুনি আমাৰ অঞ্চলবিলাকত নাই কৰা আপুনি ধুবুৰী আহি যাওক যোৱা তেওঁলোকে অসমীয়া ভাষা আপোনাৰ কাছাৰী বস্তিত আহি যাওক বাজাৰত চাব তেওঁলোকে বাংলাত কথা কয় শৰৎ কথা তুমি জানা গোৱালপাৰা সময়ত কেনেকৈ ৰক্ষা কৰিছিলে সেই সময়ত কেনেকৈ মুছলমানে অসমীয়া বুলি কৈ পেলাই ৰাখিলে এচাম মানুহে তেওঁলোকক বুজাই বাংলা ভাষী কৰি পেলাইছে এই কথাবোৰলৈ এইবোৰ ইতিহাস 1951তো ৰাইট হৈছিল নহয় জানো লাৱাৰ আছামত হৈছিল কাৰ নেতৃত্বত হৈছিল হয়তো শৰৎ বাবুৰ নেতৃত্বত নহয় সেইটো শৰৎ বাবুৰ এটা বেলেগ ভূমিকা সেইটোলৈ আমি নাযাওঁ কিন্তু মই কৈছোঁ যে চহৰ অঞ্চলত মই নিজেও ঘূৰিছোঁ তুমি গৈছানে গৈছোঁ আছানে তাত আছোঁ তাৰ অসমীয়া মাধ্যমৰ স্কুল আছে আজি চহৰতে নাই সেইটো এটা এজেণ্ডা আছিলে তেওঁলোকৰ অসমীয়া মানুহ অসমীয়া ভাষা ভাল পায় চৰ চাপৰি সাহিত্য বাংলাদেশী মুছলমানসকলে দেখিলে যে আমি যদি অসমীয়া ভাষাটো লৈ লওঁ তেওঁলোকৰ মন জয় কৰিব পাৰিম আৰু অসম দখল কৰিব পাৰিম হিন্দু বাংলাদেশীক লৈ অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবা এইটো স্পষ্ট কথা তোমাৰ নহয় হিন্দু বাংলাদেশী ইয়াত নাই মই কিয় কওঁ এটা কথা হৈছে কাগজ পত্ৰৰ কথা এনআৰচি হৈ আছে হিন্দু বাংলাদেশী যদি আপুনি কয় তোমালোকে নটিফিকেশ্যন ইছ্যু কৰিলা হিন্দু বাংলাদেশী ভাৰতবৰ্ষৰ কাৰণে আপুনি খালি অসম বুলি কিয় চাই এইটো ভাৰতবৰ্ষৰ লগত কথা নিমিলে অসমৰ যি হেঁচা যি বোজা আজি চোৱা বাংলাদেশত এতিয়া হিন্দু কিমান আছে এতিয়া আচ্ছা শুনা বাংলাদেশত হিন্দু কিমান হ'ব দাদা কওক আপুনি কওক তোমাৰ দায়িত্ব আছিলে কাছাৰলৈ গৈ পেলাই কথাটো বুজ লোৱাৰ এজন বিধায়ক হিচাপে আজি এই যে হিন্দু বাংলাদেশীৰ যিটো হেঁচা পৰিব তুমি যদি নাহে বুলি কৈ দিয়া ক'বলৈ একো নাই আৰু অসমৰ ক্ষেত্ৰত সম্পূৰ্ণ গোটেই চৰিত্ৰটো বেলেগ কাৰণ আনত এই সমস্যাটো নাই যিটো অসমৰ আছে আজি ইমান দিনে আমি কৰি আহিছোঁ আমিতো মুছলমান বাংলাদেশীক আঁতৰোৱাৰ কোনো আপত্তি কৰা নাই মাদ্ৰাছা বেছি হৈছে সেইটো চৰকাৰে ব্যৱস্থা লওক সেইটোতো কোনো তাৰ কাৰণে অসমৰ জাতীয়তাবাদী সংগঠনবিলাক দায়ী নহয় যে মিডিয়াত তুমি সমাধানটো কেলৈ দিছা তুমি সমাধানটো হিন্দু বাংলাদেশী কেনেকৈ হ'ল তোমাৰ গোটেই সমাধানটো যে তুমি হিন্দী বাংলাদেশী আৰু বাঙালী ভাষা এইটো কিয় আজি তুমি অসমীয়া আৰু বাঙালীৰ মাজত তুমি বিদ্বেষ সৃষ্টি কৰা মূল মানুহজন তুমি বুলি যদি কওঁ মূল মানুহজন ৰাজেন গোহাঁই বুলি যদি কওঁ তোমাৰ এই গুৰু ৰাজেন গোহাঁই কি ক'বা তুমি না মোৰ গুৰু বুলি নহয় তোমাৰ তেওঁ যি কয় তুমি একেধৰণে কথা কোৱা না তো হেমন্ত দাওটো একেটাই কৈ আছে হেমন্তটো নতুনকৈ আহি আৰু বেছি বিজেপিৰ যদি ৰিজলিউশ্যন চাই আমিতো এইটো লাইনত জুবিনৰ বেলিকা হিমন্ত আমি 1980 যেতিয়া আমাৰ বিজেপিৰ জন্ম হ'ল তেতিয়াৰ পৰাতো আমি একেটা লাইনৰ কথাই কৈ আছো আমিতো ৰাষ্ট্ৰবাদী দল হিমন্তই সেইকাৰণে কৈছে না তেওঁ এটা ৰাষ্ট্ৰ আমাৰ বিজেপিৰ কৈছে সেইটো এটা বেলেগ কিন্তু মই কৈছোঁ কি যে তুমি সেই প্ৰবক্তা যে তুমি অসমীয়াৰ বঙালীৰ মাজত চোৱা ভাষা আন্দোলনৰ পিছত অসমীয়া বাঙালীৰ সম্পৰ্কটো বহুত ভাল হৈছিল আৰু বঙালীসকলৰ অৱদানক আমি কোনেও অস্বীকাৰ নকৰোঁ আৰু আজিও যদি তুমি মোৰ লগত পাতা ৰবীন্দ্ৰ সংগীতৰ পৰা সংগীত সাহিত্য মই অহংকাৰ কৰা নাই কিন্তু হয়তো মোতকৈ তোমাৰ খবৰ কম আছে মই কৈছোঁ গতিকে এনেকুৱা এটা সম্পৰ্ক আছে ভূপেন হাজৰিকাই হেমাংগ বিশ্বাসে ভাষা আন্দোলনৰ সময়ত হাৰাধন ৰংমনৰ গান গাই ঘূৰি ফুৰিছিল এইখন অসম ইয়াত অমলেন্দু গুহা আছিলে হেমাংগ বিশ্বাসে পুলক বেনাৰ্জী আছে কুলদা ভট্টাচাৰ্য চিনে এৱাৰ্ডৰ পুৰস্কাৰ দিয়া হৈছে মই কি কৰিলোঁ তুমি এই অসমীয়া বঙালীৰ মাজত এটা বিভাজন কেনেকৈ উদাহৰণ দিয়কচোন তুমিতো প্ৰতিদিনে তুমি বাঙালীৰ অসমীয়াৰ বিৰুদ্ধে কি তুমি হিন্দু বাংলাদেশীক আনি অসমীয়াক অস্তিত্ব ৰক্ষা কৰিব তুমি নীলমণি ফুকনৰ নাম শুনিছা শুনিছোঁ কবি নীলমণি ফুকন তেওঁৰ হীৰেণ গোহাঁইক বাৰু তোমালোকে বেয়া পোৱা বেলেগ কথা তেওঁৰ এটা বেলেগ ধৰণৰ ভূমিকা আছে সমাজত কিন্তু নীলমণি ফুকনৰ দৰে কবি ভাৰতবৰ্ষতে তেওঁ বিৰল এজন সেইদিনা চকু পানী টুকি টুকি ক'লে মোৰ আইৰ মুখৰ ভাষাটো হেৰাই যাবলৈ ধৰিছে এইটো ক'লে মই অজিত ভূঞাই কোৱা কথা নহয় নীলমণি ফুকনৰ এই কথাটো তুমি কি ধৰণে ব্যাখ্যা কৰিবা নাই এইটো ভয়টো কিন্তু বাংলাদেশী মুছলমানৰ পৰা তেওঁ মানে তেওঁৰ দৰে মানুহে এনেই ভয় খালে নাই ৰ'ব জোৰ জবস্তি যদি এতিয়া কৈ আছে যে হিন্দু আহি বাংলাদেশী ইয়াত সোমাব মইতো ৰাস্তা দেখা নাই মই যেতিয়া আমাৰ আন্দোলন হ'ল অসমত বিদেশী আন্দোলন বিদেশী আন্দোলনটো বংগাল খেদাও আন্দোলন হৈছিলে এইটো অস্বীকাৰ কৰিব নোৱাৰে বংগাল খেদাও আন্দোলন হোৱাৰ পাছতে লাভ কাৰ হ'ল এজনো বাংলাদেশী মুছলমান অসমৰ পৰা নগ'ল তেওঁলোকে ইয়াতে স্থায়ী নাগৰিকতা পাই গ'ল আৰু আজিৰ দিনত দে আৰ দ্য মেজৰিটি অসম চুক্তি আজি 40% তেওঁলোকে বাংলাদেশী মুছলমান অসমীয়া বুলি নিজক কৈ পেলাই বহি গ'ল অসমীয়া চুক্তি নামানা তুমি চাওক যেতিয়ালৈকে সংবিধানে মানিছে মই মানো তুমি শব্দ দুটা কালি যদি এমেণ্ডমেণ্ট হৈ যায় 71 চনৰ পিছৰ
হিন্দু বাংলা দেখি আৰু মুছলমান দেখি নপঠায় হিন্দুখিনিক মানে দেশ বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত এইকাৰণে সেইখিনি আমি এক্সপেক্ট চাবই লাগিব আৰু এইটো আমি বিজেপিৰ কাৰ্যকৰ্তা হিচাপে আমি সদায় চাই যাম সেইটোৱে লাগে সেইটো তোমাক এইটো লৈ বিতৰ্ক কিন্তু এইটো কথা ঠিক যে হিন্দু বাংলাদেশী ইয়াত সোমাব আৰু কোনোবাই কৈ দিলে যে 1,90,00,000 ইয়াতে সোমাব মিছা কথা এইবিলাক মই বিশ্বাস নকৰো তুমি বিশ্বাস নকৰা কিন্তু তথ্যই সেইটোকে কয় মই আহিম এনেকুৱা কাৰণ বাংলাদেশত ইমান হিন্দু নাই আপুনি বাংলাদেশ গৈ আহিছে ঢাকাত গৈ আহিছে তোমালোকে চাৰিওফালে প্ৰচাৰ চলাইছা যে হিন্দু নিৰ্যাতিত হৈছে ক'ত বাংলাদেশত হিন্দু নিৰ্যাতিত হৈছে মই নিজে গৈছো তালে ঘূৰিছো নাই ৰ'ব ক'ত হিন্দু আজি হয়তো অলপ কম হৈছে কাৰণ আজি আৱামী লীগ গভৰ্ণমেণ্ট আছে কিন্তু বিএনপি গভৰ্ণমেণ্ট যেতিয়া আছিলে তেতিয়া বেলেগ আছিল ন্যায়াধীশৰ দৰে পদত তোমাৰ ৰিজাইন কিয় কৰিলে তেওঁ ৰিজাইন কিয় কৰিলে কিন্তু বহুত ডাঙৰ ডাঙৰ পোষ্টত বহাইছে নাই ৰ'ব তেওঁক বহাইছিলে তাৰপিছত ৰিজাইন কিয় কৰিব অন্যান্য বহুত পোষ্টত বহাইছে শুনা দুৰ্গা পূজা পাতিছে মই নিজে আছো তাত দুৰ্গা পূজা সেইটো ভাল কথা সংখ্যা বাঢ়িছে মইতো বিচাৰো যে আমি আৰু হিন্দু পঠাও বাংলাদেশত নিৰ্যাতিত হ'ল তোমালোকে যে অনবৰত কৈ আছা নিৰ্যাতিত হিন্দু যেন একদম নিৰ্যাতিত হৈছিল বুলি আহিছিলে আজি চৰকাৰ বদলি গ'ল কাৰণে এটা অলপ তোমালোকে ক'ব লাগে বাংলাদেশৰ চৰকাৰক যে হিন্দুসকল যদি নিৰ্যাতিত হৈছে তেওঁলোকৰ নিৰাপত্তাটো চকু দিয়াটো চৰকাৰৰ দায়িত্ব মই গৈ কৈছো তাতে কিন্তু এইটো নহয় যে আমি ইয়াত মানুহখিনিক ইয়াত আমি হেৰি দিম আচ্ছা শুনা আজি কাছাৰত বা তোমাৰ লামডিঙত সেই মানুহখিনি এটা মাটিৰ ওপৰত হেঁচা নিদিব অসমৰ নেচাৰেল ৰিচোৰ্চৰ ওপৰত কোনো ধৰণৰ এই সমস্যাৰ সৃষ্টি নকৰিব কোনে এই যে প্ৰব্ৰজনকাৰী হিন্দু প্ৰব্ৰজনকাৰী ক'ত আছে মুছলমানটো আছেই হিন্দু প্ৰব্ৰজনকাৰী তোমালোকে যি ধৰণে ক'ত আছে নাই তাৰমানে 71 হিন্দু বাংলাদেশী নাই 71ৰ পিছত সংখ্যাত পাৰ্চেন্টেজ 0.7% হ'ব আৰু 79ৰ আন্দোলনৰ পিছত আৰুতো আহাই নাই আৰু এটা মনত ৰাখিব হিন্দু কিন্তু স্থান নিদিয়ে তুমি যে ক'লা যদি আহিছে মন্দিৰত থাকিব নিদিয়ে কিন্তু বাংলাদেশী মুছলমান যদি আহে তেওঁলোকে মাদ্ৰাছাতো স্থান পাব তেওঁলোকে মছজিদতো স্থান পাব তেওঁলোকে মুছলমানৰ ঘৰতো স্থান পাব অসমীয়া মানুহৰ ঘৰতো স্থান পাব লেবাৰৰ কাম কৰিবৰ কাৰণে কিন্তু যদি বাংলাদেশী হিন্দু আহে কোনো বাঙালী হিন্দু কিন্তু তেওঁক এইটো তোমাৰ স্থান নিদিয়ে আপুনি এটা ঘৰতো দেখাব নোৱাৰিব যে অমুক মন্দিৰত বোলে বাংলাদেশী হিন্দু আহি বোলে আশ্ৰয় লৈছে এইটো তেনেকুৱা নহয় শিলাদিত্যদেৱৰ ধাৰণা এইটো বিচাৰি তুমি কিছুমান যুক্তি উলিয়াইছা কাৰণ তুমি এনেকুৱা যুক্তি অলপ দিন চলাই আছাতো এইটো এটা অদ্ভুত যুক্তি তুমি প্ৰদৰ্শন কৰিলা আৰু এইটো কাৰণে হিন্দুৰ সংখ্যা কমিছে আজি তুমি যে অসমৰ কমাৰ কাৰণ কিয় আচ্ছা তুমি বিধায়ক তোমাৰ উচ্চাকাংক্ষাটো গম পোৱা গৈছে লাহে লাহে তুমি এখন খালী আছে বুলি কৈছে মন্ত্ৰীসভাত মইতো বিচাৰা নাই নিবিচাৰিলেও তোমাক এতিয়া RSSটো পিক আপ কৰিব লাগে একদম নকৰে কিন্তু জুবিন গাৰ্গ কৈ অলপ সমস্যা কৰিলা নেকি তুমি নাই এইটো একদম নহয় মই আজিলৈকে কোনো লবি কৰা নাই মন্ত্ৰীত্ব পাব কৰিব নালাগে নহয় তুমি যিবোৰ কাম কৰি আছা RSSৰ নেতাসকল খুচটো ই অন্ততঃ ইমান মানুহৰ গঞ্জনা লাঞ্ছনা শুনি ক্ষান্ত হোৱা নাই RSSে ডিক্টেশ্যন নিদিয়ে RSSে ডিক্টেশ্যন দিলে তেতিয়াতো বেলেগ ধৰণৰ হলেহেঁতেন কিন্তু RSSে ডিক্টেশ্যন নিদিয়ে ডিক্টেশ্যনটো চলিব লাগে অসম বাচিব লাগে RSSৰ নিৰ্দেশত মোদী চলিব লাগে অমিত শ্বাহ চলিব লাগে সোণোৱাল চলিব লাগে হিমন্ত বিশ্ব শৰ্মা চলিব তুমিতো নগণ্য কিন্তু তাতে কি বেয়া আছে আচ্ছা আকৌ আহিম মোক আপুনি কওক কি বেয়া আছে তাতে RSS যদি ডিক্টেশ্যনো দিয়ে বেয়া নহ'ব পাৰে কাৰণ শুনক দেশৰ কাৰণে ভাল দেখো RSS is good for the country দেশৰ ধাৰণাটো তুমি কোৱা ধাৰণাটোৱে নহয়তো দেশ বুলিলে এটা বেলেগ কথা আৰু RSS আকৌ আহিম কণ্টেক্ট পিছত তুমি যে এইবোৰ কৈ থাকা বিভিন্ন সময়ত তুমি কেন্দ্ৰীয় অথবা ৰাজ্যিক বিজেপিৰ নিৰ্দেশত কোৱা নে কি মই মোৰ মনৰ কথা কওঁ মই ভাৰতীয় জনতা পাৰ্টি জইন কৰিছিলোঁ 91ত সেই সময়ত যেতিয়া কলেজত পঢ়োঁ জাষ্ট মানে কলেজৰ পৰা পাছ কৰিছোঁ মই কংগ্ৰেছো জইন কৰিব পাৰিলোহেঁতেন যদি মোৰ পইচা কমাব লাগে বা কিবা ৰাজনৈতিক মুনাফা ল'ব লাগে কিন্তু মই সেই সময়ত কংগ্ৰেছ জইন কৰা নাছিলোঁ আৰু ভাবাও নাছিলোঁ যে বিজেপি কেতিয়াবা চৰকাৰত আহিব বুলি কাৰণ চিন্তা আছিল যে
যি প্ৰকাৰে অগ্ৰসন চলিছে অসমত কেনেকৈ আমি তাৰ মানে উপায় ওলাম আৰু তেতিয়া মোৰ বন্ধুসকলৰ লগত যেতিয়া আলোচনা কৰিলোঁ তেতিয়া ক'লে যে নাই বিজেপি এতিয়া তুমি যে ইমান মুকলিকে কথাবোৰ কৈ থাকা তাৰমানে তুমি চৰকাৰৰ ভুল নীতি সমালোচনাটো এটাও কৰা নাই তুমি সেই ডেকা ল'ৰাটোৱে চাওক চৰকাৰৰ ভুলটো বহুত হৈছে নাই হোৱা নেকি চৰকাৰৰ ভুল ক'তো তুমি এটাও সমালোচনা কৰা নাই বিধানসভাৰ ভিতৰত বা বাহিৰত একো কৰা নাই একো ভুল নাই চাওক সৰ্বানন্দ দাস সোণোৱাল নাই বেছি ক'ব নালাগে একো কৰা নাই ভুল কাম গৈ আছে মইতো তেতিয়া একো ভুল দেখা নাই আৰু মাত্ৰ 2 বছৰহে হৈছে আমাৰ চৰকাৰৰ তুমি তাৰমানে এইখন চৰকাৰ একো ভুল দেখা নাই খালি তুমি মানে ইমান তোমালোকৰ ডেমক্ৰেচি ইমান তাৰমানে ডেমক্ৰেটিক তোমালোকৰ দল যে তুমি যি মন যায় তাকে কৈ যাব পাৰা কিন্তু তেওঁলোকৰ সমৰ্থন নাই 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 মই কিন্তু তেনেকৈ একো কৈ যোৱা নাই কৈ গৈছা তুমি আমাৰ যিটো ফিলচফি আমাৰ বিজেপিৰ যি আইডিয়লজি আৰু আটাইতকৈ ডাঙৰ অভিযোগ তুমি লাইনৰ বাহিৰত মই যোৱা নাই হিন্দুত্বৰ কথা ক'লে কোনো পাপ নহয় হিন্দুত্বক বচালেহে আমাৰ দেশ বাচিব ক'বলগীয়া হৈছে কথা ক'লেহে তেতিয়া সেকুলাৰিজম বাচিব তুমি এটা কথা কোৱা যে ৰাজ্যিক বিজেপিয়ে তোমাক চৌকজ নটিচ দিছিল মই মনত পেলাব পৰা নাই কিয় চৌকজ কেতিয়া দিলে হোজাই মিউনিচিপেলিটি বোৰ্ড গঠনৰ বাবে তুমি AIDF কংগ্ৰেছ ইণ্ডিপেণ্ডেণ্টৰ সহায় লৈছিলা নহয় 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 এইটো এটা বেলেগ বিষয় আছিলে সেইটো এটা বেলেগ বিষয় আছিলে আৰু এইটো টোটেলি ইণ্টাৰনেল পাৰ্টি মেটাৰ সেইটো কাৰণে মই বাহিৰত আপোনাক এইটো ক'ব নোৱাৰোঁ কিন্তু একোটো প্ৰব্লেম নাই ক'ত কি প্ৰব্লেম হৈছে সুবিধামতে তাতে বিজেপিৰ মিউনিচিপালিটি আছে তোমালোকে এতিয়া চব সুবিধামতে কৰি যাবা আৰু শেষত ক'বা যে এইটো ব্যক্তিগত মত আছিলে কোনোবাই ক'ব আৰু কোনোবাই ক'ব যে এইটো ইণ্টাৰনেল একো হোৱা নাই ইণ্টাৰনেল হ'লে তাৰমানে চব মিলি ল'ব পাৰি নহয় নাই এইটো নহয় কোনো মিলামিলি কথাটো অহা নাই এতিয়া আপুনি যদি আমি এছেম্বলিত কিবা এটা বিল পাছ কৰিব লাগে তাতে যদি কংগ্ৰেছৰ সদস্য তুমি অসমত 80% অপৰাধৰ আঁৰত মুছলমান বুলি ক'লা বাংলাদেশী আচ্ছা তাৰ আগতে মই এটা কথা কওঁ তুমি ক'লা যে সৰুৰে পৰা তুমি ভাবিছিলা যে অসমৰ আগ্ৰাসন তুমি এটা কথা পাহৰি নাযাবা ঐতিহাসিক অসম আন্দোলন কৰিছিলে সেই আগ্ৰাসনৰ বিৰুদ্ধে কিন্তু এক্সেক্টলি অকল তুমি সেইটো দাবী নকৰিবা হয় অসমৰ গোটেই জাতীয় জীৱন একেবাৰে কি ধৰণে এইটো এটা ঐতিহাসিক আন্দোলন আৰু 6 বছৰ আছিল বিশ্ব কপোৱা কেতিয়াবা মই ভাবোঁ যে এইটো আৰু যদি 4 বছৰ গৈ 10 সেই বছৰ হ'লে সকলে এতিয়া যি কাৰণতে নহওক ভুল হওক শুদ্ধ হওক 71 চনটো সকলোৱে মানি ল'লে তাৰ পিছত এই সংগঠনবিলাকেতো আজি হিন্দু বাংলাদেশী নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰিছে তাৰ কি কোনো কাৰণ নাই নেকি নাই চাওক এটা মানি লৈছে এটা আপুনি জোৰ জবৰদস্তি মনাই আছে জোৰ জবৰদস্তি কথা মইতো এতিয়াও মনৰ পৰা সেইটো মানি ল'ব পৰা নাই 1971 গোটেই ভাৰতবৰ্ষত 51 হৈ আছে এতিয়াও আজিৰ দিনতো 51 কাট অফ ইয়াৰ মই ব্যক্তিগতভাৱে কৈছোঁ যে অসমক মই ভাল পাওঁ কাৰণে কৈ আছোঁ যে 47 কাট অফ ইয়াৰ হ'ব লাগিছিল আমি কিয় 1.5 কোটি বাংলাদেশী মুছলমানৰ আমি লাইবিলিটি মুখ্যমন্ত্ৰীয়ে আজি অসম চুক্তিৰ বিৰুদ্ধে বা এইটো ডিপাৰ্টমেণ্ট উঠাই দিব লাগে এই ধৰণৰ কথা কৈছা নাই তেওঁ এইকাৰণে মই আপোনাক ক'লো যে মই মোৰ ব্যক্তিগত মত দিছোঁ মইতো স্পোক্সমেন হিচাপে ইয়াত অহা নাই মই স্পোক্সমেন এটা সময়ত আছিলোঁ কিন্তু এতিয়াতো মই ব্যক্তিগত হিচাপে এইটো গোটেই ব্যক্তিগত তোমাৰ বিৰুদ্ধে একো ব্যৱস্থা নলয় কাৰণ তুমি RSSৰ লাইনত কথা কৈ আছা সেইটো নহয় লয়েল টু RSS সেইকাৰণে একো কৰিব নোৱাৰে এটা হৈছে আইনটো মানি লোৱা সেইটো আপুনিও বাধ্য ময়ো বাধ্য কিন্তু মনৰ পৰা আপুনি মানিব পাৰিব না তুমি সেইকাৰণে সুধি আছো বাৰে বাৰে যে তুমি RSSৰ সেই মনোভাৱৰ বা সেইদৰে প্ৰভাৱিত তুমি এগৰাকী বিধায়ক আজি যেতিয়া মই অসমৰ ছবি চাওঁ যে আমি কোন পথত গৈ আছো কেনেকৈ আমাৰ কিমান জিলা ওলাই গ'ল হাতৰ পৰা আজি আপুনি ক'ব যে বাঙালী হিন্দু আহিলে অসমীয়া ভাষা গুচি যাব কেইটা বাঙালী MLA আছে কওক মানে ব্ৰহ্মপুত্ৰ ভেলীত মাত্ৰ 2জন বাঙালী MLA মই আমুক যদি ধৰি লয় যে বঙালী বুলি তো বঙালী হিচাপে মইতো অসমীয়া শুনক ঘৰত অসমীয়া পাতা নে বঙালী আমি চিলেটিত কথা পাতো এইটো সুধিছোঁ চিলেটিত কথা পাতো ঘৰত আৰু চিলেটি ভাষাটো আপুনি জানে সংস্কৃতি বুলি ক'লা সংস্কৃতি বুলি ক'ব নোৱাৰিলা কোনটো সংস্কৃতি বুলি ক'লা অথনি এটা চাওক মই পঢ়া শুনা কৰিছোঁ শ্বিলঙত অৰুণাচল প্ৰদেশ দিল্লী বেছিভাগ সময়ত মই অসমৰ বাহিৰত এইকাৰণে মই অসমীয়াত পঢ়া শুনা কৰা নাই কিন্তু ভাল লাগিছে তুমি যে এতিয়া অসমলৈ ইমান চিন্তিত অসমীয়া জাতিৰ ভৱিষ্যত অজিত দা ইয়াতে জন্ম লৈছোঁ ইয়াতে মৰিব লাগিব আচ্ছা সংবিধান মানি চলিবলৈ সকলো বাধ্য হয় নাই অলপমান দিগদাৰ পালা দেখোন ক'বলৈ আকৌ কওকচোন এবাৰ সংবিধান মানি ল'বলৈ আমি সকলো বাধ্য হয় তুমি সংবিধানৰ নামত শপত খাইছা হয় বিধায়ক হিচাপে আৰু এইখন আইনৰ ওপৰত তুমি সম্পূৰ্ণ সমৰ্থন দিছা হয় কিন্তু বিধেয়কখন সমৰ্থন কৰি তুমি সংবিধানৰ বিৰুদ্ধে গ'লা নে সপক্ষে গ'লা সেইটো যিসকলে বিধেয়কখন বনাইছে পাৰ্লিয়ামেণ্টত তেওঁলোকে আগতে এইটো বুজি ল'ব লাগিব তেওঁলোকে বিধেয়কটো বনাইছে সেইকাৰণে মই সমৰ্থন কৰিছোঁ
আৰু সংবিধান বদলিব পাৰে বদলা যায় এমেণ্ডমেণ্ট হয় তাৰ প্ৰভিজন আছে কাৰণ যেতিয়া আমাৰ সংবিধান বনাইছিলে বাবা সাহেব আম্বেদকাৰ তেতিয়া কিন্তু সেকুলাৰ শব্দটো নাছিলে হেতু বাৰ সেকুলাৰ আহিছে কিন্তু বহুত পিছত হলেও এখন মানে সংবিধান বদলি কৰিবলৈ আহিছে তোমালোকৰ মন্ত্ৰীও কৈছে যে আমি সংবিধান সলনি কৰিবলৈ আহিছো আৰু এতিয়াতো মোৰ শংকা হৈছে আৰু যদি সমৰ্থন বেছিকৈ পাবলৈ ধৰা তোমালোকে হয়তো সংবিধান সলনি কৰি তাত হিন্দু ৰাষ্ট্ৰ সোমোৱাবা আৰু এটা সময়ত গৈ পেলাই তোমালোকে কোনফালে দেশখনক লৈ যোৱা সেইটো তোমালোকৰ দলৰ ভিতৰৰ মানুহেই বহুত আশংকা কৰিছে এইটো বিষয়লৈ মই নাযাওঁ কিন্তু এই যে ধৰা ফৰ্চুন হাণ্টাৰ হিচাপে আহিছে মই যিটো অলপ আগতে কৈছিলোঁ যে উৎপীড়ন নাই এই ফৰ্চুন হাণ্টাৰসকলৰ কি যুক্তিত তুমি নাগৰিকত্ব বিচাৰিছা মই এতিয়াও কম যে যিসকল আজি হিন্দু বাংলাদেশী অসমত আছে 100 জন যদি আছে 100 জনৰ 80 জন হ'ল সিলেট জিলাৰ আৰু সিলেট জিলাটো অসমত আছিল সেই মানুহসকলৰ বেলেগ জায়গাত যাব নোৱাৰে কাৰণ অসমৰ পৰা গৈছিল অসমলৈ আহিব আৰু সেইখিনি মানুহ যেতিয়া ভাৰত বিভাজন হ'ল ধৰ্মৰ ভিত্তিত সেই সময়তে তেওঁলোকে অসমত আহি গৈছিল কিন্তু এটা কথা ঠিক তেওঁলোকৰ হাতত কাগজ পত্ৰ নাই আৰু তেওঁলোকে ভাবিছিল যে নিজৰ মাতৃভূমিত আহিছো নিজৰ অসমত আহিছো আমাৰ কাগজ পত্ৰ দৰকাৰ নহব তাৰ কাৰণে তেওঁলোকে কাগজ পত্ৰ গুঠোৱা নাছিলে আজি চাব এনআৰসি যেতিয়া হৈ যাব এনআৰসি লিষ্ট আহিব আপুনি যিমান বাংলাদেশী মুছলমান আছে সকলো নাম পাই যাব লিষ্টত বহু সংখ্যক তোমালোকে গম পাই গৈছা যে হিন্দু বাংলাদেশী নামবিলাক কমিব কাৰণ কাগজ পত্ৰৰ খেল ইয়াতে আপুনি কাগজ দেখাব পাৰিলে আপুনি নাগৰিক আৰু কাগজ যদি দেখাব নোৱাৰে তেতিয়াহ'লে আপুনি বিদেশী কাগজ দেখুৱাৰ অসুবিধা কি তেওঁলোকৰ কোনেনো ভাবিছিল যে মোৰ 50 বছৰ পিছত 60 বছৰ পিছত কাগজ দেখাই নিজক ক'ব লাগিব মই ভাৰতীয় বুলি আজি যদি তামিলনাডুত যদি এনআৰসি পাতে আজি ৰাজস্থান বা কেৰালাত যদি পাতে তাৰ মানুহে দেখাব পাৰিবনে 1951 ৰ কাগজ যে তেওঁলোকে ভাৰতীয় নাগৰিক বুলি আজি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত আপুনি এনআৰসি পাতি দিয়ক কোনো এনেকুৱা কাগজ দেখাব নোৱাৰিব কাৰণ মোৰ জন্ম ভাৰতত মই ভাৰতীয় মই হিন্দু মই ক'ৰ পৰা কাগজ আনি মোৰ কি দৰকাৰ আছে আৰু ভাৰত হৈছে সভৰেন কান্ট্ৰি মানে আমাৰ মানচিত্ৰ আছে তাতে আমাৰ সিকিউৰিটি আছে তুমি এনআৰসিটো ইমান সৰলীকৃত কৰি পেলালা তুমি আকৌ ক'ব খুজিলা যে হিন্দুবিলাকৰ হাতত একো নাই মুছলমানসকলৰ হাতত আছে নাই সেইটো তাতো তোমাৰ মুছলমান বিদ্বেষ নাই সেইটো নহয় কাৰণ কিয় নাই হিন্দুসকলৰ কাগজটো বহুতেই দিছে কিয় দিয়া নাই গাঁৱে গাঁৱে দিছে হাজাৰ হাজাৰ মোৰ ঘৰৰ কথা দিছে আজি মোৰ ঘৰৰ কথা ভাবা মোৰ দেউতাৰটো কোনো কাগজ পত্ৰ বিচাৰি পোৱা নাই হঠাৎকে পালো মুছলমানৰ হৈছে তেনেকুৱা সমস্যা মুছলমানৰ হৈছে তোমালোকৰ এই মুছলমান বিদ্বেষটো তোমালোকে অলপ কমাই লোৱা তোমালোকে মুছলমানবোৰ পাৰিলে যদি ডিক্লেয়াৰ কৰা যে এখন হিন্দু ৰাষ্ট্ৰ এখন মুছলমানবোৰকে কাটি মেলি চব উলিয়াই দিবা নেকি নাই বিভাজন কিয় হৈছিলে ভাৰতবৰ্ষ ইজৰাইলত কি হৈছে নাই ভাৰতবৰ্ষ বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত তেওঁলোকে দেশ লৈ গ'ল ধৰ্মৰ ভিত্তিত আকৌ দেশ লোৱাৰ পাছতে আমি আকৌ 24 বছৰৰ কাৰণে নাগৰিকতা দি দিলো সেইটো আপুনি ডিবেট হৈছিলে বল্লভভাই পেটেলক তোমালোকে এটা খুব আইকন কৰিব খুজিছিলা নোৱাৰিলা বাৰু কৰিব খুজিছিলা কিন্তু তেওঁলোকে এইটোৰ বিৰোধিতা কৰিছিলে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নহয় চাওক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নহয় ঠিক আছে কিন্তু ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল তাৰ কাৰণে ক্ৰাইসিস হৈছে অসমত আৰু তাৰ কাৰণে আজি অসমে গোটেই বুজা ল'ব লাগে কোনো বুজা ল'ব নালাগে ৰিসোৰ্চৰ ওপৰত হেই কৰিব লাগে বুজা ল'ব নালাগে 1947 আপুনি কাট অফ ইয়াৰ পাতি দিয়ক চাব আপোনাৰ প্ৰবলেম সলভ হৈ গ'ল আপুনি কিয় 1.5 কোটি মুছলমান বাংলাদেশী অসমত লৈ ল'লে আৰু তাৰ কাৰণে কিয় সাপোৰ্ট কৰি আছে 1971 আৰু সোণোৱালক কৈছা নাই এইটো চিঠি লিখিছা লিখিব নালাগে আমি ক'ব পাৰো আমাৰ প্লেটফৰ্মত খাৰা হৈ কথাই মাইনাছলৈ আহি যায় আচ্ছা 1971 চনত ৰাষ্ট্ৰসংঘত বিষয়টো উত্থাপিত হৈছিল আৰু তেতিয়া মই দুটামান কথা অলপ চায়ে কৈছোঁ যে গৃহ মন্ত্ৰালয়ে ইয়াক এক্সটাৰ্নেল প্ৰৱজন বুলি কৈছিল আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আইএমডিটিৰ গোচৰত তেওঁ জানাই জাতীয় নায়ক হৈছিলে উচ্চতম ন্যায়ালয়ক এক্সটাৰ্নেল প্ৰৱজন বুলি আনকি প্ৰতিষ্ঠা কৰিছিলে আৰু আইএমডিটি আইনখন তেনেকৈ বাতিল হৈছিলে আজি মুখ্যমন্ত্ৰী সোণোৱালে সম্পূৰ্ণ ওলোটা স্থিতি গ্ৰহণ কৰিছে তুমিতো সত্যৰ খাতিৰত সেইটো ক'ব লাগিব তোমাৰ চাকৰি যদি যায় বেলেগ কথা অৱশ্যে তোমাৰ চাকৰি নিব নোৱাৰে কাৰণ আৰএছএছৰ তুমি ব্লু হোৱাইট বয় সৰ্বানন্দ সোণোৱালৰ সাহস নাই তোমাক কিবা কৰাৰ সেইকাৰণে সঁচা কথা ক'বা যে এটা স্ববিৰোধী স্থিতি সৰ্বানন্দ সোণোৱালৰ তুমি এতিয়াও জাতীয় নায়ক হৈ আছে বুলি ভবা নভবা তেওঁ কাৰণ তুমি আন্দোলনকাৰীক এতিয়া খুবটো ক্ৰিটিচাইজ কৰা ন তেওঁতো আন্দোলনকাৰী আছে কথাটো অলপ কৈ লওঁ যেতিয়া আইএমডিটি এক্ট বিল আহিছিলে পাৰ্লিয়ামেণ্টত কেইজন মানুহ তেতিয়া ৰাজপথত আহিছিলে বিৰোধ কৰিছিলে সেইদিনাখন হেৰিও কৈছে
তোমাৰ কোনো কৰা নাছিলে নহয় কৈছে এদিনাখন তোমাৰ পাটোৱাৰীও কৈছে আৰু তেওঁ কোৱাৰ অধিকাৰে নাই তেওঁ আৰু তাৰপিছতে গোটেই সকলো মানুহে মুখ বন্ধ কৰি বহি আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া সুপ্ৰিম কোৰ্টত যাবলগীয়া হ'ল কিয় সুপ্ৰিম কোৰ্টত যাবলগীয়া হ'ল নাই কিয় যাবলগীয়া হ'ল তেতিয়া বাকী আমাৰ নেতৃবৃন্দ ইয়াতে কি কৰি আছিলে ৰাজপথ কিয় খালী হৈ আছিলে ভাষণ নিদিবা ৰাজপথ তেতিয়া খালী সৰ্বানন্দ সোণোৱাল ভাৰ্চাছ ষ্টেট এটা গোচৰ অকলে ফাইট কৰিছিল অকলে ফাইট জাতীয় নায়ক হৈছিলে এক্স্যাক্টলি আজিও জাতীয় নায়ক তেওঁৰ স্থিতি তোমালোকে তেওঁৰ বিৰুদ্ধে কথা কৈ আছা তেওঁ যদিও মুখে একো মাত মতা নাই তেওঁ আজি জাতীয় নায়ক আছিলে তেওঁ আজিও জাতীয় নায়ক আছে আৰু তেওঁ অসমৰ স্বাৰ্থত কাম কৰি গৈ আছে তেওঁ বাৰে বাৰে কৈছে যে আমি আমাৰ জাতি মাটি ভেটি আমি সুৰক্ষিত কৰিম আৰু কৰিব তেওঁ কৰিব তেওঁৰ সেই সপোনটো আছে তোমালোকৰ নেতৃত্বত 1.5 বছৰ জাতি ধ্বংসমুখী হ'ল মাটিটো একোৱেই নাই মানুহে কৈ আছে ভেটি বুলি একো নাই অৰ্গানাইজেশ্যন যিসকলে বিজেপিক জয়যুক্ত কৰি আনা নাই আজা বৰ ধুনীয়া মঞ্চ এখন পাইছে যিসকলে আমাক অপোজ কৰি আহিছে তেওঁলোকে চিঞৰ বাখৰ কৰি আছে আজা আকৌ আহিম খন্তেক পিছত তুমি কৈছিলা যে অসমত 80% অপৰাধৰ আঁৰত মুছলমান ইমান মুছলমান বিদ্বেষ অপৰাধী আকৌ হিন্দু মুছলমান উলিয়াই দিলা যে অপৰাধী মই কৈছিলোঁ যে বাংলাদেশী মুছলিমসকলৰ মাজতে 80%ৰো বেছি আৰু তাৰপিছতে মই তাৰ প্ৰমাণ হিচাপে 6 মাহৰ যে আমাৰ পুলিচ ৰিপৰ্ট ডেইলি ৰিপৰ্ট যেটো সেই ডেইলি ৰিপৰ্টখিনি মই মিডিয়াৰ সন্মুখত ৰাখিছিলোঁ দেখা গৈছিল কি যে ৰেপৰ ক্ষেত্ৰত আপোনাৰ পেটি মানে ক্ৰাইমছ যিবিলাক হৈ আছে মাৰ্ডাৰ্ছ কিডনেপিং 80%ৰ অধিক আপোনাৰ বাংলাদেশী মুছলমানৰ হাততে হৈ আছে এইখিনিতে চিলাদিত্য ফোন আহিছে ৰাইজে খুব বিচাৰিছে ফোনত আমি তেনেকৈ দিয়া নাছিলোঁ কিন্তু এটা ফোন ল'ব লাগিব এতিয়া কওক আপুনি সোনকালে কওক সময় নল'ব হেল্ল' ছাৰ অজিত কুমাৰ কওক মই শিৱসাগৰৰ পৰা কৈছিলোঁ মই বিশেষভাৱে হিন্দু বাংলাদেশী পক্ষত নহয় কাৰণ কিয়নো আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমখনকে যিহেতুকে হিন্দু বাংলাদেশীক ভৰ্তি কৰাবলৈ বিচাৰিছে কিন্তু অসমখনত যে আমাৰ মুছলমান বাংলাদেশীৰ ওপৰত যে ভৰ্তি হৈ আছে সেই কথাবিলাকো কিন্তু আপোনালোকে এটা অনুধাৱন কৰিব লাগে এই প্ৰশ্নটো আপুনি শিক্ষিত নহয় আপুনি ভাল প্ৰশ্ন কৰিছে ধন্যবাদ কিন্তু এইটো কথা এনেকুৱা যে অসমত এই জনগাঁথনি সলনি কৰি দিছে প্ৰব্ৰজনে বাংলাদেশী প্ৰব্ৰজনে এই কথাটো দীৰ্ঘদিন চলিছে আন্দোলন হৈছে আৰু বহুত কৈ থকা হৈছে আজি এইটো নতুনকৈ নহয় কিন্তু আজি আকৌ প্ৰশ্নটো আহিছে যে বাংলাদেশী ক্ষেত্ৰত হিন্দু মুছলমান ভাগ কৰিব খোজাৰ বিৰুদ্ধে অসমৰ জাতীয় সংগঠন বা গণতান্ত্ৰিক মহলে প্ৰতিবাদ কৰিছে বোধ কৰোঁ এইটোৱে কথা গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে যে মুছলমান বাংলাদেশীসকলৰ বিৰুদ্ধেও বিভিন্ন সময়ত কৈ অহা হৈছে আৰু জনগাঁথনি সলনি হোৱাৰ অসমীয়া মানুহৰ যিটো উদ্বেগ বিশেষকৈ নামনি অসমত সেই কথাটো বিভিন্ন সময়ত যথেষ্ট চৰ্চা হৈছে আৰু আলোচনা হৈছে আচ্ছা এই যে আমি পাতি আছিলোঁ অপৰাধী তোমালোকৰতো বহুত RSS পন্থী হিন্দুত্ববাদী বহুত ডাঙৰ ডাঙৰ বাবাবোৰ সোমাই আছে এতিয়া জেলত কোনোবাই যদি অপৰাধ কৰে তেওঁলোকক যিটো জাজমেণ্ট সেইটোতো এজ পাৰ দ্য IPC হ'ব সংবিধানৰ তোমালোকে যে খপকৈ এইটো সময়ৰ লগত মিলাই মানে কাক ফাঁচি দিম আৰু কাক ফাঁচি নিদিমৰ কথা অহা নাই কোনোবাই যদি ৰেপ কৰিছে তেওঁ হিন্দু হ'লেও তেওঁৰ সেই পানিছমেণ্টে পাব মুছলিম হ'লেও একেটাই পানিছমেণ্ট পাব কিন্তু মই কৈছোঁ কাৰ মাজত বেছি মানে ক্ৰাইমটো হৈ আছে সেই সংখ্যাটো যেতিয়া মই ক'লোঁ তেতিয়া মই ষ্টেটিষ্টিক্স হিচাপে কৈছিলোঁ যে বাংলাদেশী মুছলিমৰ মাজতে মেক্সিমাম ক্ৰাইম ৰেটটো বেছি সেইখিনিয়ে কৈছিলোঁ মই কোনো কিন্তু মুছলিম বিৰোধী নহয় কাৰণ মোৰ সমষ্টিত বহুত মুছলমান মানুহ থাকে
তেওঁলোকে মানে কেতিয়াও ক'ব নোৱাৰে যে মই তেওঁলোকক ঘৃণা কৰোঁ বা তেওঁলোকৰ কাম কৰি নিদিওঁ, সেইটোতো নহয়। আজি নীলবাগান হোজাই ৰাস্তা কৰি আছোঁ, তাতেতো যদি 100টা গাড়ী যদি আহে 90টা গাড়ীটো মুছলিম মানুহে গাড়ী চলাই আছে। অসমত বঙালী, অসমীয়া, মুছলমান এইসকলে হিন্দু বহু যুগ যুগ ধৰি খুব ভালদৰে বসবাস কৰি আহিছে। সেই যুগটো কিন্তু সলনি হৈ গ'ল বিভিন্ন সময়ত 1947ত। বিভিন্ন সময়ত বিভিন্ন শক্তিয়ে তোমালোকৰ দিনৰ ৰাজনৈতিক শক্তিবিলাকে কিছুমান সমস্যাৰ সৃষ্টি কৰা ভোট বেংকৰ কাৰণে। কিন্তু এতিয়া পৰিস্থিতিটো বহুত উন্নত হৈছে। আকৌ তোমালোকে যে এই যে বিদ্বেষ বিয়পাইছা, এই যে এটা বিভাজন আনিছা, মই ক'ব খুজিছোঁ যে 19ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে এটা পলাৰাইজেশ্যন, যিটো মেৰুকৰণৰ জৰিয়তে এটা ভোট বেংক সৃষ্টিৰ পৰিকল্পনা কৰিছা। চাওক, আমি যেতিয়াই মাত মাতিম নিজৰ জাতিৰ কাৰণে, তেতিয়াই আপুনি ক'ব যে হয়তো ইলেকশ্যন আহি গৈছে। ইলেকশ্যন দেৰি আছে এতিয়াও, ইলেকশ্যন 19ত হ'ব। কিন্তু মই এটা ক'ব বিচাৰিছোঁ যে হিন্দু মুছলমানৰ কথাটো নহয়, কাৰণ আপুনি ক'লে যে হয় মুছলমানৰো বহুত কণ্ট্ৰিবিউশ্যন আছে আমাৰ ভাৰতবৰ্ষত, অসমতো। আমাৰ চৌদুল্লা যেতিয়া আছিলে তেওঁ ভদ্ৰলোক বুলি কৈছিল, তেওঁ ধুতি পিন্ধা অসমীয়া মুছলিম আছিলে। কিন্তু সেই ধুতি পিন্ধা অসমীয়া মানুহ তেওঁ কিন্তু বৰপেটা সত্ৰতো গৈছিল, আৰু সেই মানুহজন কিন্তু পাছতে মুছলিম লীগ জন্ম দিলে অসমত, আৰু বিচাৰিছিলে যে অসম ইষ্ট পাকিস্তানত গুচি যাব লাগে। তো সেই ভদ্ৰলোক অসমক কিন্তু ইষ্ট পাকিস্তানত লৈ যাব বিচাৰিছিলে। সেই মানুহজনৰ পৰিচয় কি আজি? সেই মানুহজন, ইমান ভাল মানুহজনৰ আজি পৰিচয় কি? তেওঁতো আমাৰ দেশক, আমাৰ অসমকতো বিভাজন কৰিব বিচাৰিছিলে। গ্ৰ' মোৰ ফুড 1936 কোনো পাহৰা নাযায়। এইটো এটা বাক্যত ইমেজ আজি বেয়া। এক্সেক্টলি, তেওঁ নায়ক নহয় এতিয়া, খলনায়ক বুলি মানুহে ভাবে। গতিকে তোমাকো মই এটা কথা ক'ম, অলপ তোমাতকৈ ডাঙৰ হিচাপে, বহুত দেখিছোঁ। এইটো ক'ব খুজিছোঁ যে তুমি যিবোৰ কাম এতিয়া কৰি আছা ভোট বেংকৰ স্বাৰ্থত, তোমাৰ নিজৰ নিৰ্বাচন জিকাৰ স্বাৰ্থত, সেইটো কিন্তু তুমি যদি কৰি নাথাকা, আজি তুমি যিটো ভাল কাম কৰিছোঁ বুলি ভাবিছা, এদিন যাতে তোমাক আকৌ চাদুল্লাৰ দৰে মানুহে মনত পেলাবলগীয়া নহয়। কিন্তু মানুহে আজি গম পোৱা নাই তুমি কথাটো। চাদুল্লা বিচাৰিছে অসমক পাকিস্তান বনাব। মই কিন্তু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে মই লাগি আছোঁ। আচ্ছা, এইখিনিতে আৰু এটা ফোন আহিছে, আমি লৈ লওঁ ফোনটো। আচ্ছা, ফোন আমাৰ বিচ্ছিন্ন হৈছে, আমি আহিম আকৌ খন্তেক পিছত। আমি এটা সংযোগ বিচ্ছিন্ন হৈছিলে এটা ফোনৰ, আমি আকৌ সংযোগটো পাইছোঁ। আপুনি ক'ৰ পৰা কৈছে? হয়, মই বুঢ়া ডাঙৰীয়া হাতীগাঁৱৰ পৰা কৈ আছিলোঁ। হয়, কওক। হয়, মোৰ প্ৰশ্নটো এইটো হ'ল, এটা জ্বলন্ত সমস্যা, নিবনুৱা সমস্যা, এইটো খুব কম হাইলাইট হৈছে চব চেনেলতে। গতিকে মই ক'ব খুজিছোঁ যে তেওঁলোকক যেতিয়া নাগৰিকপঞ্জী কৰি দিব বা ইণ্ডিয়াৰ এক্টৰ এটাক আনি দিব, এটা ডাঙৰ সমস্যা হ'ব। ধৰক আজি কালি পৰীক্ষা এটা হৈ গৈছে আপোনাৰ পঞ্চায়তৰ 945টা পদ। গতিকে আজি যিমান কেণ্ডিডেট আছে, কাইলৈ কম্পিটিশ্যনটো সেই মানুহখিনিৰ কাৰণে বাঢ়ি যাব। গতিকে অযথা এটা কম্পিটিশ্যন বঢ়াই, যিহেতু লাহে লাহে চৰকাৰী চাকৰিৰ সংখ্যা কমি আহিছে বা অন্য চাকৰিৰ সংখ্যাও কমি আহিছে, গতিকে সেই বস্তুটো এটা জ্বলন্ত সমস্যা আমি উঠি অহা উদয়মান যুৱক যুৱতীসকলৰ কাৰণে। গতিকে এতিয়াৰ জেনেৰেশ্যনটোৱে ভৱিষ্যতৰ জেনেৰেশ্যনটোৰ কথা ভাবি এই প্ৰক্ৰিয়াটো ইয়াতে স্থগিত কৰি এই 71 চনৰ যিটো আৰু NRC যিটো হ'ব লগা আছে, সেইটোৰ ওপৰতেই তেওঁলোকে যাতে ডিচিজনটো লৈ ৰাখে, আৰু অনাগত দিনত নিবনুৱা সমস্যাৰ পৰা আদি কৰি যিখিনি সমস্যা আহিবলগীয়া আছে সেইখিনি যাতে। ধন্যবাদ। আপোনাৰ প্ৰশ্নটো অতি বাস্তৱবাদী, কাৰণ আমি হয় ৰাইজে আশা কৰিছে তোমালোকে উন্নয়নত গুৰুত্ব দিয়া, নিবনুৱা সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি কমোৱা, তেলৰ দাম কমোৱা, কিন্তু ৰাইজৰ সমস্যাবিলাক যিবোৰ প্ৰতিশ্ৰুতি আছিলে একোৱেই পূৰণ হোৱা নাই। এইবোৰ মানুহৰ ক্ষোভ,
আৰু আজি ৰাজেন গোহাঁই ইমান নাগৰিকত্বলৈ চিঞৰ বাখৰ কৰি ফুৰিছে হিন্দু কৈ, কিন্তু তেওঁৰ নিজৰ বিভাগটোতে আমাৰ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা নাই। মানুহৰ সেইকাৰণে এইবিলাক উদ্বেগ আছে। আমি আকৌ ঘূৰি আহিছোঁ যে যিটো মই কৈছোঁ যে পলাৰাইজেশ্যন মেৰুকৰণ হৈছিলে, তুমি ক'লা যে তোমালোকৰ পৰিকল্পনাটো তেনেকুৱা 19ত মেৰুকৰণৰ জৰিয়তে নিৰ্বাচন খেলা। এওঁ যে ফোন কৰিলে জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু কোনো কম্প্ৰমাইজ হোৱা নাই, চেণ্টাৰৰ পৰা হোৱা নাই, ষ্টেটৰ পৰা হোৱা নাই, ৰাজেন গোহাঁইৰ ক্ষেত্ৰতো হোৱা নাই। আমাৰ যিটো ৰেলৰ ডেভেলপমেণ্ট চলি আছে তাতে যে লোকেল ল'ৰাবিলাকে যে কণ্ট্ৰেক্ট পাইছে বা চাব কণ্ট্ৰেক্ট পাইছে, তেনেকৈ বহু ল'ৰা অসমীয়া ল'ৰা কাম কৰি গ'ল। সেইবিলাক হ'ব দাবী হ'ব দাবী কম দাবী কৰিবাই। 60 বছৰত হোৱা নাই, 5 বছৰত যে ফটকে হৈ যাব এইটো নহয়, কিন্তু পৰিৱৰ্তনটো আহিছেতো। হ'ব সেইটো বাৰু তোমালোকে ক'বাই, এনেকুৱা মঞ্চ পালেতো আৰু ক'বা ন। এতিয়া এই যিটো মেৰুকৰণৰ কথা পাতিছিলোঁ পলাৰাইজেশ্যন, এইটো কি তোমালোকৰ সেইটো হৈছে নেকি, আগুৱাইছে ভালকৈ? চব পলাৰাইজেশ্যন নহয়, তাৰমানে কি হ'ল এইটো পলাৰাইজেশ্যন এইটো ব্ৰিটিছে কৰি যোৱা পলাৰাইজেশ্যন, অনুসৰণ কৰিছা আৰু ব্ৰিটিছে আমাক বিভাজনো কৰি দিছে। মই আগতেও কৈছোঁ যে যি প্ৰকাৰে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহেৰু তেওঁৰ নিজৰ গদিৰ লোভত তেওঁ নেহেৰু কথা এতিয়া নানো চোৱা, বহুত ক'ব লাগিব। তোমালোকৰ এতিয়া মেৰুকৰণৰ ৰাজনীতি কিমান আগুৱাইছে? কোনোবা মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আমাৰ হিন্দু বাংলাদেশ ধ্বংস কৰি দিলে, আৰু আমি হিন্দু বাংলাদেশী ইয়াতে নানো। কিন্তু যিসকল অলৰেডি আছে, যিসকল হয়তো 50ৰ পৰা আছে, ঠিক আছে, তাৰমানে হিন্দু ভোট বেংক আপুনি বচাব। হিন্দু ভোট বেংক নহয়, তেওঁ পীড়িত, তেওঁলোকৰ কোনো ভাবা নাই যে সেইটো তেওঁলোকে নিশ্চিত কৰিব লাগে। তোমালোকে 70 বছৰত হিন্দুৰ কথা কোনো ভাবা নাই, আজি ভাৰতীয় জনতা পাৰ্টি ঠিক আছে, 19ৰ আগতে ভাবিব লাগেও। 19ৰ আগতে এই ভোট বেংকটো তোমালোকে কপকপীয়া কৰিব খুজিছা। সেইটো নহয় চাওক, কাৰণ ভোট বেংক আপুনি কাওক, এতিয়া মই কওঁ, এতিয়া মই আগতে কৈছোঁ যে ব্ৰহ্মপুত্ৰ ভেলীত মাত্ৰ 2জন মানে ক'ব গ'লে আমাৰ বাঙালী স্পিকিং বিধায়ক আছে। গোটেই অসমত এতিয়া 28 মুছলিম বিধায়ক আছে, আগন্তুক আপোনাৰ 40জন বিধায়ক হ'ব। বাংলা ভাষাই কয়, এইকাৰণে এটা চিকিউৰিটি নিশ্চিন্ত থকা, তেওঁলোকে বাংলা কয় আৰু তোমালোকৰ হিন্দু তেওঁলোকৰ দুইটা মিলি যাব। সেইটো নহয়, অসমীয়া ভাষা হেৰাই যাব। নীলমণি ফুকনে এনেই কান্দা নাই এই বয়সত, 85 বছৰ বয়সত। বাঙালী স্পিকিং হিন্দু যিসকল আছে কেতিয়াও নিমিলে। কংগ্ৰেছৰ মুছলমান ভোট বেংক, কংগ্ৰেছৰ মুছলমান ভোট বেংক আমি সদায় কৈ আছোঁ, আলি কুলি কথা কৈছিলে, আৰু তোমালোকৰ হিন্দু ভোট বেংক বঢ়িয়া হ'ব ন অসমৰ ৰাজনীতি। কংগ্ৰেছৰ এতিয়া মুছলিম ভোট বেংকো হৈ থকা নাই। মই এইটো আহিম, এইটো AIDFৰ ওচৰত আছিলা, তোমালোকে কৈছিলা কংগ্ৰেছে এইটো কাৰণে কাম কৰি আছে বুলি কৈছিলা। এতিয়াও বাংলাদেশী যিসকল মুছলিম আছে, এতিয়া বাদ দিয়া, আগতে কৈছিলা আজমলক মানে মুখ্যমন্ত্ৰী কৰিব লাগে, এইটো কিন্তু খাটাং না। আজমলৰ কথা কৈ তোমালোকে পলাৰাইজ কৰিলা। পলাৰাইজ নহয়, এইটো আণ্ডাৰষ্টেণ্ডিং। আজিও বাংলাদেশী দাদা, আজিও বাংলাদেশী মুছলমানসকলে মুখে মুখে এতিয়া কংগ্ৰেছ কৰি আছে, ভোটৰ সময়ত গৈ AIDF কৰিব। ঠিক আছে, আজমল মুখ্যমন্ত্ৰী হ'ব লাগে। আজমল মুখ্যমন্ত্ৰী নহয়, তুমি আজি লিখি লোৱা ইয়াত। সেইটো আপুনি কৈ আছে, মোৰ অভিজ্ঞতা আপুনিহে কৈ আছে। দীৰ্ঘদিন আমি 14 লাখ যেতিয়া প্ৰধানমন্ত্ৰী পাইছোঁ আৰু আমাৰ অসমক ধ্বংস কৰিছিল, তেনেকুৱা হ'ব নোৱাৰে। আকৌ জন্ম ল'ব, হ'ব নোৱাৰে। খালি মই এটা কথা কওঁ তোমাক, তোমালোকে যিটো ভোট বেংকৰ কথা কৈছা, মই কওঁ যে মই আলি কুলি বুলিয়েই আগতে কৈছিলে। আজি বাগানৰ মানুহবিলাক আছিলে কংগ্ৰেছৰ লগত, যোৱা নিৰ্বাচনত নাই। যোৱা তোমালোকৰ উজনি অসমত 2টা লোকসভাৰ সমষ্টিত বিজেপি জয়লাভ কৰিছে। তাৰমানে তেওঁলোকৰ ভোট বেংকটো ভাঙি গ'ল, এইফালে গুচি আহিলে। এই কথাটো মনত ৰাখিয়ে মই তোমাক ক'ব খুজিছোঁ যে তোমালোকে ভোট বেংক ৰাজনীতি যিটো কৰিছা, হিন্দুৰ ভোট বেংক, কাছাৰত হওক, লামডিঙত হওক, তোমাৰ হোজাইত হওক, সকলোতে সেই কথাটো মনত ৰাখিবা যে এইটো চিফ্ট হৈ গুচি যাব, এইটো সদায় নাথাকে। কিন্তু মই ভোট বেংক ৰাজনীতি নকৰোঁ, মই একদম নকৰোঁ। আৰু যিটো আমাৰ মোদীয়ে কৈ গৈছে বা কৈ থাকে, সবকে সাথ সবকে বিকাশ, আমি সেই আদৰ্শতে গৈ আছোঁ। ডেভেলপমেণ্ট হৈছে আমাৰ আদৰ্শ। আমি ডেভেলপমেণ্টৰ মাধ্যমে সকলোক লৈ পেলাই আমি অসম গঢ়িব বিচাৰিছোঁ। এইকাৰণে আমি কিন্তু এই যে অমুক ভোট বেংক তমুক বেংক, গোটেই অসমীয়া মানুহ এতিয়া বিজেপিৰ লগত। হিন্দুত্ব এজেণ্ডাটো কি তোমালোকৰ? এইখন দেশত এনেকুৱা এটা অৰাজক পৰিস্থিতি সৃষ্টি কৰিছা, তোমালোকে গোটেই জনতাৰ মৌলিক সমস্যাবোৰ একেবাৰে। আপুনি মোক ক'ব, অসমীয়া মানুহ এতিয়া জাতীয়তাবাদী হৈ আছে নে পুৰা 100%? 70% অসমীয়া মানুহ এতিয়া জাতীয়তাবাদী নহয়, তেওঁলোকে ৰাষ্ট্ৰবাদী। আৰু এইকাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ বনাইছে অসমত।
আপুনি এইটো নাভাবিব শুনা কাৰণ এতিয়া অসমীয়া মানুহে এইটো বুজি পাইছে যে এই 70% মানুহে এতিয়া ৰিয়েলাইজ কৰিছে ভাৰতৰ লগত এতিয়া ৰিয়েলাইজ কৰিছে তোমালোকৰ ভুৱা প্ৰতিশ্ৰুতিত ভুল গৈ এটা পৰিৱৰ্তনৰ আশাত কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰি মানুহে ভোট দিছিলে আমিও তাত সহায় কৰিছোঁ কিন্তু এতিয়া মানুহে উপলব্ধি কৰিছে যে ই এটা ডাঙৰ সাংঘাতিক কথা হ'ল কাৰণ তোমালোকে জাতি গোটেই কনচেপ্ট নাইকিয়া কৰি পেলালা জাতি ভাতি এইটো শ্লোগান দিলা কিন্তু সম্পূৰ্ণ ওলোটা কাম কৰিলা তোমালোকে যিবোৰ নিৰ্বাচনত প্ৰতিশ্ৰুতিতা সেইবোৰতো বা কৰিব নোৱাৰিলা সেইটোও মানুহে বুজিলেহেঁতেন কিন্তু তাৰ সম্পূৰ্ণ ওলোটা কাম কৰাত লাগিছা তোমালোকে কংগ্ৰেছক যিবোৰ কথাত সমালোচনা কৰিছিলা সেইবোৰ তোমালোকে কৰি আছা আজি কৰ্ণাটকৰ শেহতীয়া উদাহৰণ গতিকে তোমালোকৰ এতিয়া 70% মানুহে আজি বৰং অনুভৱ কৰিছে মনে মনে যে আমি কিমান ডাঙৰ ভুল কৰিলোঁ দাদা ত্ৰিপুৰাৰ কথাটো কওঁ ত্ৰিপুৰাত আছে আপোনাৰ 840 কিলোমিটাৰ বাংলাদেশৰ লগত বৰ্ডাৰ তাতে টোটেল পপুলেশ্যন হৈছে মাত্ৰ 37 লাখ মাত্ৰ 37 লাখ অসমৰ বাউণ্ডাৰী বাংলাদেশৰ লগত মাত্ৰ 263 কিলোমিটাৰ আৰু আমাৰ ইয়াতে এতিয়া মুছলিম পপুলেশ্যন মোৰ দেন 40% তাতে মাত্ৰ 8% তাতে যদি কয় আপুনি যে হিন্দু বাঙালীটো তাতে ত্ৰিপুৰাত গৈ বসবাস কৰিব পাৰে কিয় তাতে ত্ৰিপুৰাত নাযাব তেতিয়াহ'লে যদি আজি সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ হৈ যায় চৰকাৰে আজি নাই কিন্তু সেইদিনা তাত বিৰোধিতা কৰিছে চৰকাৰ তাত আছে বিজেপি চৰকাৰ তাত আছে সেইদিনা তাত বিৰোধিতা কৰিছে মানিক চৰকাৰে সেইদিনা বিৰোধিতা কৰিছে মমতা বেনাৰ্জীয়ে তোমালোকৰ দৰে আমি কিয় ৰাজনীতি কৰা নাই সিটিজেনশ্বিপ বিল লৈ আমি কিয় শংকিত হৈছো যদি হিন্দু আহিব লাগে হ'বলৈ কাৰণ আছে দাদা মই এইটো কৈ লওঁ যদি হিন্দু আহিব লাগে তেওঁলোকে ত্ৰিপুৰাত যাব কাৰণ তাতো বিজেপি চৰকাৰ আছে আজি কিন্তু ত্ৰিপুৰাতটো তাতে নাযায় কিয় নাযায় কাৰণ তাতে আপোনাৰ স্থান নাপাব মাটি নিদিব কোনো আমাৰ ইয়াত মাটি ল'বলৈ আছে তোমালোকৰ দৰে নেতা আছে ৰক্ষণাবেক্ষণ দিবলৈ অসমৰ মাটি নাই আৰু আমি মাটি নিদিওঁ তোমালোকৰ দৰে নেতা আছে বুলি জানে কাৰণে তেওঁলোক ইয়ালৈ আহিব ফোন আহিছে আমি লৈ লওঁ ফোনটো দিয়া কওক ক'ৰ পৰা কৈছে দুটামান প্ৰশ্ন কৰিব বিচাৰিছো প্ৰথম প্ৰশ্নটো হৈছে তেখেতসকল যে মিত্ৰ গোষ্ঠীত থাকি পেলাই মিত্ৰ গোষ্ঠীৰ যিজন নেতা মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত তেওঁলোকক শিলাদিত্য দেৱে বেছিকৈ তেওঁক টাৰ্গেট কৰি পেলাই কথা কৈ থকা দেখি পাইছো দুদিনমানৰ পৰা যদি তেনেকুৱাই হয় 1971 চনতে যদি তেওঁলোকৰ যদি ভিত্তিবৰ্ষটো অমান্য কৰে তেতিয়াহ'লে তেওঁলোকে এটা কথা কওকচোন আজি শিলাদিত্য দেৱে সন্মুখৰে সকলো ৰাইজৰ সন্মুখত আপোনাৰ সন্মুখত এটা কথা কওক অসম চুক্তিখন তেওঁলোকে নচ্ছেদ কৰি থাকে তেতিয়াহ'লে তেখেতসকলে কি অসম চুক্তিৰ ৰূপায়ণ দপ্তৰটো বন্ধ কৰি দিব নেকি যদি অসম চুক্তিৰ ভেলিডিটি নাই তেওঁলোকে অসম চুক্তিৰ ৰূপায়ণ দপ্তৰটো বন্ধ কৰি নিদিয়ে কিয় 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন হৈছে তেওঁলোকে যি জাতি মাটি ভেদৰ কথা কৈ পেলাই তেওঁ যি আজি বহুৱালি কৰি আছে যি নাটক কৰি আছে যি পাব্লিচিটি ষ্টাণ্ট কৰি আছে সেইবিলাক কিন্তু অসমৰ ৰাইজে চাই আছে তেখেতে জুবিন গাৰ্গৰ বিষয়ে কথা কৈ পেলাই দুদিন আগত কথা কয় আৰু দুদিন পিছত তেওঁ জুবিন গাৰ্গৰ ফটো দি পেলাই নিজৰ ৱেবছাইট হয় সেইকাৰণে তেখেতসকলে এই পাব্লিচিটি ষ্টাণ্ট বন্ধ কৰি অসমৰ ৰাইজৰ হকে মাত মাতা আৰম্ভ কৰক আৰু অসম চুক্তিৰ যিটো প্ৰশ্ন কৰিছে সেইটো উত্তৰ দিব বুলি মই আশা কৰিছো ধন্যবাদ আপোনাক ধন্যবাদ জনাইছো মই অলপ আগতে কৈছিলো যে অসম চুক্তি যদি এইটোৱে দেখা হয় কথাটো হ'ল যে মই কাৰণ ইয়াতে মই কথা এইকাৰণে আছে মই ইয়াতে মুখপাত্ৰ হিচাপে অহা নাই এইকাৰণে ব্যক্তিগতভাৱে মই কৈ আছোঁ যে মই কিন্তু বিৰোধ কৰা নাই আসাম একৰ্ডৰ কাৰণে যি কৰিব লাগে NRCৰ ক্ষেত্ৰত কাম চলি আছে আমাৰ চৰকাৰে কৰি আছে সৰ্বানন্দ সোণোৱাল কম্প্ৰমাইজ কৰিবলগীয়া হৈছে এটা ডেভেলপমেণ্ট গোটেই অফিচাৰ এটা লাগি গৈছে ক'ত NRCত আমাৰ ডেভেলপমেণ্ট আমি পিছুৱাই গৈ আছোঁ হ'লেও আমি NRCত আমি বাধা দিয়া নাই কাম কৰি যাব লাগিব মই খালি ডিবেট কৰিছোঁ 71 লৈ পেলাই 855 জন শ্বহীদ হ'ল 71 পাব কাৰণে কিয় 51 নহ'ল যদি ভাৰতবৰ্ষ তাতে আছে গোটেই ভাৰতবৰ্ষৰ কোনো আন্দোলন হোৱা নাই 51 পাইছে আমি আন্দোলন কৰি 71 কিয় পালো আমি 47 পাব লাগিছিলে মই সেইখিনি কৈ আছো 51 ৰ কাৰণে আন্দোলন কৰিবা নেকি তুমি এতিয়া আকৌ নহয় গোটেই ভাৰতবৰ্ষৰ আন্দোলন নকৰাকে পাইছে আমি আন্দোলন কৰি 71 পৰিকল্পনা কি আলোচনা আৰম্ভ হৈছে মইতো এতিয়াও কম যে 51 থাকিব লাগে আৰু 47 কৰিলে আৰু ভাল পাম কাৰণ যেতিয়া দেশ বিভাজন হৈছিল 47ত যেতিয়া আমাৰ ইয়াৰ পৰা এটা জিলা ওলাই গ'ল সিলেট জিলা তাৰ কিমান মানুহ গোপীনাথ বৰদলৈ ডাঙৰীয়া কৈছিলে যে সিলেটৰ মাটি আমি দি দিলোঁ কিন্তু সিলটীয়াবিলাক অসমত থাকি গ'ল কিমান ডাঙৰ কথা আছিলে আমি গোটেই লোডটো ল'বলগীয়া হ'ল তুমি অসম চুক্তি এখন মানে কাৰ্যকৰী হোৱাটো বিচৰা নাই কাৰ্যকৰীটো হৈ আছে NRCৰ কাম হৈ আছে ৰবা আমাৰ নুমলী ঘৰৰ ৰিফাইনাৰীৰ পৰা তেল ওলাই আছে আৰু কিমান 855 মূল কথাটো 855 জন শ্বহীদ হৈ আমি ৰিফাইনাৰী চলাই আছো এতিয়া আৰু কিছুমান এনেকা বহিষ্কাৰ কৰাৰ পক্ষত তুমি নাই হিন্দু ৰাখি মুছলমান হিন্দু ৰাখি নহয় এইটো স্পষ্ট কৰা দুমুখীয়া কথা নকবা
এটা কথা স্পষ্ট কৰা দেশ বিভাজন আৰু 51 চনৰ কাৰণে তুমি আন্দোলন কৰিবা তুমি ডেকা ল'ৰা তোমাৰ মই আৱাজ উঠাইছো যে 47 হ'ব লাগে কাট অফ ইয়াৰ সেইটো মই এজন অসমীয়া হিচাপে উঠাইছো আকৌ সেইটো কৈ পেলাই তুমি অসমৰ সমাজত আকৌ এটা মানে অস্থিৰতা সৃষ্টি কৰিব খুজিছা সেইটো নহয় সেইটো সকলোৱে আলোচনা কৰি আছে আজিৰ দিনত কথা কৈ আছে যে আমি আন্দোলন কৰি পেলাই ইমান প্ৰাণ দি পেলাই কিমান হাজাৰ হাজাৰ যুৱকে তেওঁলোকৰ কেৰিয়াৰ বৰবাদ কৰি দিলে আমি পালো 71 কাকবাক মুখ্যমন্ত্ৰী পাতিব লাগে কাকবাক মন্ত্ৰী হ'ব লাগে তাৰ কাৰণে আমি 71 পাতি দিলো কাৰ স্বাৰ্থত পাতি দিলো এইটো কথা অস্বীকাৰ কৰা নাই মই তোমাৰ কথাটো কিন্তু এইটোতো হয় যে 71% সকলোৱে মানি লৈছে সেইটো সাংবাদিক দল মত ধৰ্ম নিৰ্বিশেষে সকলোৱে মানি লৈছে কিন্তু আমি সংশোধন কৰিব পাৰো না সংসদত আমি বচাব পাৰো নে অসমক এতিয়া আৰু এইটো সেইকাৰণে হিন্দু নাগৰিকত্ব আইনখন আনি পেলাই অসমক বচাব খুজিছা হিন্দু নাগৰিকত্ব আইনটো সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লাইবিলিটি কৈ পেলাই তুমি অসম বচাব খুজিছা সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লাইবিলিটি আচ্ছা এইখিনিতে আহিছে এটা টেলিফোন আমি লৈ লওঁ কওক আপুনি ক'ৰ পৰা কৈছে হেল্ল' সংযোগ বিচ্ছিন্ন হৈছে হেল্ল' আচ্ছা আকৌ নাগৰিকত্ব সন্দৰ্ভত দুটামান কথা আছে কাৰণ আমাৰ সময় কমি আহিছে কথা বহুত হৈছে পাছপোৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট 1920 সেইমতে বিদেশী ভাৰতলৈ আহিলে সেই দেশৰ পাছপোৰ্ট আৰু ভাৰতৰ ভিজা লাগে এইটো সাধাৰণ কথা তুমি যিকোনো এখন দেশলৈ গ'লে পাছপোৰ্ট মাষ্ট ভিজা মাষ্ট ইয়াৰ অবিহনে যিটো তোমাৰ 1920 যিটো ফৰেনাৰ্ছ এক্ট 1946 সেইমতে অট'মেটিকেলি যদি পাছপোৰ্ট নাথাকে ভিজা নাথাকে জেল হ'ব এটা চিম্পল কথা যদি আৰু সেইটো শাস্তি হ'লে দেশলৈ উভতাই পঠিওৱা হ'ব এতিয়া 15 চনৰ ছেপ্টেম্বৰ 7 তাৰিখে কেন্দ্ৰীয় চৰকাৰে দুখন নটিফিকেশ্যন জাৰি কৰিছে অধিসূচনা আৰু তাৰ মতে ধৰ্মীয় উৎপীড়নৰ বলি হৈ 14 চনৰ 31 ডিচেম্বৰসকলক ভিছা পাছপোৰ্টৰ পৰা ৰেহাই দিয়া হৈছে তুমি সংবিধানৰ নামত শপত খাইছা পাছপোৰ্ট এক নাইকিয়া কৰি পেলাইছে 1955 এক্ট অধিসূচনা মতে আপুনি হেতু মই এইটো কৈছো যে অধিসূচনা অনুসৰি অধিসূচনা কৰিছে তাত কিন্তু পাৰ্লিয়ামেণ্টত কোনো সংবিধানৰ সংশোধনী অনা নাই চাওক পাৰ্লিয়ামেণ্টত যি ধৰণৰ নটিফিকেশ্যন জাৰি কৰক মানে বা এমেণ্ডমেণ্ট হওক সবটো বেছড অন ইণ্ডিয়ান কনষ্টিটিউশ্যন এইকাৰণে আপুনি চাব যে 1955 চিটিজেনশ্বিপ এক্টত তাতে ক্লিয়াৰলি মেনশ্যন কৰা আছে যে যিসকল মাইনৰিটি মোৰ প্ৰশ্ন সেইটো নহয় মোৰ কথাটো হৈছে যে সংবিধানক অৱজ্ঞা কৰি কেৱল কাৰ্যপালিকাৰ প্ৰশাসনিক এখন নটিফিকেশ্যনৰ দি ইমান ডাঙৰ কাম এটা কৰি পেলোৱাটো কি অসাংবিধানিক নহয় নেকি নহয় এইটো তেনেকুৱা হোৱা নাই কাৰণ এইটো সংবিধানৰ হিচাপতে হৈছে 1955 চিটিজেনশ্বিপ এক্টত ক্লিয়াৰলি মেনশ্যন কৰা আছে যে যিসকল নিৰ্যাতিত হ'ব religious persecution in Afghanistan, Pakistan, Bangladesh তেওঁলোকে ভাৰতত আহিলে পাব কিয় কাৰণ এই দুটা দেশটো আমাৰ ভাৰতৰ পৰা জন্ম হৈছে আমি আমেৰিকাৰ হিন্দুৰ কথা কোৱা নাই আমি লণ্ডনৰ হিন্দুৰ কথা কোৱা নাই আমি সেই দেশৰ হিন্দুৰ কথা কৈছো যিসকল আমাৰ ভাৰতৰ পৰা জন্ম হৈছে হ'ব তোমাৰ হিন্দুত্ববাদৰটো দৰ্শনটো এইটো ইতিমধ্যে গম পাইছে ৰাইজে আহিম আকৌ খন্তেক পিছত দৰ্শকক উদ্দেশ্য কৰি এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে আমি অসমৰ বিভিন্ন ঠাইৰ পৰা অসংখ্য টেলিফোন আমাৰ ষ্টুডিঅ'লৈ আহিছে কিন্তু সকলোৰে মতামত গ্ৰহণ কৰা আমাৰ কাৰণে সম্ভৱ নহয় কাৰণ সময়ৰ কথা আছে আৰু কিছু যান্ত্ৰিক বিজুতিৰ কথা আছে আৰু সকলোকে সন্তুষ্ট যিহেতু আমি কৰিব নোৱাৰোঁ গতিকে আমি সমস্যালৈ চাই আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ লগত সহযোগ কৰাৰ কাৰণে কিন্তু আমি তেখেতসকলৰ ফোন কল ল'ব নোৱাৰাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আমাক যেন তেওঁলোকে ক্ষমা কৰে চিলাদিত্য আমাৰ হাতত সময় কমি আহিছে
আৰু বিষয়টো বহুত ডাঙৰ হৈ গৈ আছে এটা মই তোমাক 1 মিনিট সময় দিলোঁ তুমি কোৱাচোন যে তোমালোকে অনবৰত কংগ্ৰেছকে থাকা তিনিটা এনেকুৱা কাৰণ দেখুৱা যে তোমালোক কংগ্ৰেছতকৈ কিহত বেলেগ কংগ্ৰেছ সদায় ডিভিচিভ পলিটিক্স কৰি আহিছে অসমত তেওঁলোকে ধৰ্মৰ ভিত্তিত ডিভিশ্যন কৰিছিলে ভাষা ভিত্তিত ডিভিশ্যন কৰিছিলে কাষ্ট ভিত্তিতো ডিভিশ্যন কৰিছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ এটাই মন্ত্ৰ সবকে সাথ সবকে বিকাশ আৰু তাৰ কাৰণে এটা দুটা সেকেন্ড হল কৰাপশন ফ্ৰী সেন্ট্ৰেলতো হোক আৰু ষ্টেটতো হোক আপুনি কোনো এজন এমএলএ বিজেপিৰ এমএলএ বা বিজেপিৰ মন্ত্ৰী আপোনাৰ ডাইৰেক্ট এনেকৈ একিউজ কৰিব নোৱাৰিব এতিয়া কৰ্ণাটকত যেটো হ'ল আৰু মই নালাগে বাৰু ক'ব আৰু তৃতীয় কৰ্ণাটকতো আমি সেক্ৰিফাইস কৰিলো তৃতীয় কোৱা হয়তো বাদ দিয়া গোৱা কৰিলা দেখিলোঁ আমি মণিপুৰ কৰিলা দেখিলোঁ এতিয়া তৃতীয় কাৰণ আৰু মাতৃভূমিৰ কাৰণে যেটো মৰম স্নেহ হেতু তোমালোকৰ আছে কংগ্ৰেছৰ প্ৰত্যেকজন কৰ্মীৰ মাজত আছে এইটো বিচাৰ আমি দৰ্শকলৈ এৰিলোঁ এতিয়া এটা মই আইনৰ কথালৈ আহিলোঁ আইনৰ কথা অলপ জটিল এটা গোচৰৰ কথা উল্লেখ কৰিব খুজিছোঁ আচ্ছা মই এতিয়া অলপ আগতে আমি পাতি আছিলোঁ যে 14 চনৰ 31 ডিচেম্বৰলৈ অহাসকলৰ যিটো ভিজা আৰু পাছপোৰ্ট ৰেহাই দিয়া হ'ল এইটো কেনেকুৱা কথা তুমি বুজাই কোৱাচোন তাৰমানে হৈছে কি মেইন ইস্যু হৈছে যে মানুহ আৰু আহিছে না আহিব হেতুৰ কথা নহয় যিসকল আহি গ'ল ধৰক আজি এটা কৈছে 71 কাট অফ ইয়াৰ 70 এটা যদি কাগজ পত্ৰ নাথাকে হেজন মানুহ ধৰক আপোনাৰ 1962 আহিছে কিন্তু তেওঁৰ কোনো কাগজ পত্ৰ নাই এটা তেতিয়া এনআৰসিটো নাম নাহিব তেতিয়া কি কোৱা হ'ব যে তেওঁ 71 পিছত আহিছে বুলি কিন্তু কাগজ পত্ৰৰ অভাৱত তেওঁলোকৰ সিকিউৰিটি আপুনি কি দিব কাৰণ দেশটো বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত নটিফিকেশনৰ দ্বাৰা প্ৰশাসনিক ব্যৱস্থাৰ দ্বাৰা ভিজা পাছপৰ্টৰ পৰা ৰেহাই দিয়াটো কথাটো তুমি কেনেকৈ সমৰ্থন কৰিছা সেইটো জাস্ট ফৰ দ্য ৰিলিজিয়াছ মাইনৰিটিজ সেই দুটা কাণ্ট্ৰিৰ মানে পাকিস্তান বাংলাদেশ তুমি এটা কৈছা যে দেশৰ অন্যান্য কথা কিন্তু তোমাৰ অমিত শ্বাহেতো কৈ আছে ন আমেৰিকা লণ্ডন য'তেই নহওক হিন্দু যদি নিৰ্যাতিত হয় তেতিয়া ভাৰতত আশ্ৰয় দিয়া এটা কথা ঠিক ময়ো তেনেকুৱা ভাবো কেতিয়াবা যে হিন্দুৰ জন্মস্থান হৈছে ভাৰতবৰ্ষ হিন্দুৰ জন্ম কিন্তু হিন্দুৰ কথা ক'বলৈ পালে তোমাক মানে দেখিছো ভাত পানী একোৱে নালাগিব সেইটো নহয় কিন্তু হিন্দুৰ জন্ম কিন্তু এটা গোচৰৰ কথা উল্লেখ কৰিব খুজিছোঁ WPC 68/2016 এই গোচৰটো উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত চলি আছে তুমি নিশ্চয় জানাই কাৰণ তুমি এনেকুৱা কথা কৈছা আৰু গোচৰটো সজোৰে উত্থাপন কৰিছে অধিবক্তা বিশিষ্ট কমল নয়ন চৌধুৰী তেওঁ সেইদিনা JPCটো গৈছিলে গোচৰটোৰ মতে কাট অফ ডেট বিচৰা হৈছে 48 চনৰ জুলাই 19 তাৰিখ আৰু ৰায়দান বাকী এনে সময়ত এই সময়টোত যিটো বিচাৰ চলি আছে সাংবিধানিক হেৰি মানে 1948 কাট অফ ইয়াৰ বিচৰা হৈছে আৰু 1948 বিচাৰিছে কাট অফ তেতিয়া তাত ৰায়দানটো বাকী আছে কিন্তু বহুত দিন তেওঁ আৰ্গুমেণ্ট কৰি আছে কমল নয়ন চৌধুৰীয়ে তে এই সময়ত সংবিধান সংশোধন নকৰাকৈ মোৰ প্ৰশ্নটো বুজিছা তুমি কাৰ্যপালিকাৰ নিৰ্দেশত কেনেকৈ বিদেশীক নাগৰিকত্ব দিয়া হ'ব চাওক তুমিতো সংবিধানৰ এটা পবিত্ৰ তোমালোকৰ 1955 এক্ট কাৰণ এই যেটো বিল আহিছে নাই মই কৈছো এইটো 1948 বিচাৰি এটা আৰ্গুমেণ্ট হৈ আছে প্ৰথমতে মই আপোনাক ধন্যবাদ দিওঁ যে আপুনি এই পইণ্টটো যে আনিছো কাৰণ মই 1971 মানা নাই হেতু বেলেগ নহয় এইটো বিষয়টো অলৰেডি সুপ্ৰিম কোৰ্টত আহি গ'ল সুপ্ৰিম কোৰ্টে ৰায় দিয়া এতিয়া কথাটো হ'ল নাই কিন্তু এই সংবিধান সংশোধন নকৰাকৈ মই কৈছিলো আগৰ যিকেইটা কথা কৈছিলো পাছপোৰ্ট তোমাৰ ভিজা আকৌ এতিয়া সংবিধান সংশোধন নকৰাকৈ কেৱল কাৰ্যপালিকাৰ নিৰ্দেশত ইমান এটা ডাঙৰ সেগমেন্টৰ কাৰণে নাগৰিকত্ব কেনেকৈ হ'ব এটা সেগমেন্টৰ কাৰণে কৰা হৈছে আৰু যিবিলাক চুক্তি আছিল নেহৰু লিয়াকত আলী চুক্তি ইন্দিৰা মুজিব চুক্তি যদি গোটেইবিলাক চাই আৰু তাৰপিছতে আমাৰ 1955 সিটিজেনশিপ এক্ট আমাৰ যেটো বিল এতিয়া আহিছে সিটিজেনশিপ এমেন্ডমেন্ট বিল যেটো 2016 তাতে এমেন্ডমেন্ট বিলত কি কৈছে মাত্ৰ খালি আপোনাৰ কি বুলি কয় বৰ্ষটো আপোনাৰ বদলি কৰিছে আগতে সিটিজেনশিপ এমেন্ডমেন্ট সিটিজেনশিপ বিলত আছিল 11 বছৰ হ'ব লাগিব এটো 6 বছৰ কৰিব বিচাৰিছে এটা বহুত ডাঙৰ বিতৰ্ক চলিছে তুমি তৎক্ষণাত ইমান সৰল কৰি দিলা যে সংবিধান সংশোধন নকৰাকৈ তুমি সংবিধানৰ শপত খাই বিধায়ক হ'লা এটা চেপ্টাৰ দাদা এটো এটা চেপ্টাৰ এটো বিদেশী নাগৰিকত্ব প্ৰদান দিয়াটো কেনেকৈ সংবিধান কিছু মানুহৰ ক্ষেত্ৰত যত অলৰেডি মেনশনড আছে 1955 আচ্ছা কাৰ্যপালিকা এখন প্ৰপ'জ তোমাৰ লেজিসলেশ্যন
proposed legislation. এই মৰ্মে 4 বছৰ পূৰ্বৰ অৰ্থাৎ 14 চনৰ 31 ডিচেম্বৰ লোকসকলক নাগৰিকত্ব দিবলৈ বিচৰা হৈছে মই চাই লৈছোঁ যেহেতু টেকনিক্যাল কথা কিন্তু 1955 চনৰ তুমি যেটো ক'লা নাগৰিকত্ব আইনৰ ভিত্তিত এজন লোকক কি কয় 11 বছৰ থাকিব এজন লোক 11 বছৰ থাকিব নালাগে সংশোধনী আইন হলে ই 6 বছৰ থাকিলেই হ'ল মানে 6 বছৰ থাকিলেই হ'ল 6 বছৰ থাকিব পাৰিলেই হ'ল গতিকে 21ৰ নিৰ্বাচনৰ পূৰ্বে তোমালোকৰ দেখোন গোটেইবিলাক বিদেশী ভাৰতীয় হৈ যাব তাৰমানে এই যে আপোনাৰ সংশোধনী বিল যেটো আহিছে এটো ভাৰতবৰ্ষৰ মানে পাৰ্লিমেন্টত আহিছে আৰু মোস্টলি ভাল হ'ব যিসকল পশ্চিম বাংলাত বসবাস কৰিছে এটো অসমৰ ক্ষেত্ৰত ইমান গুৰুত্বপূৰ্ণ নহয় মই ভাবো কাৰণ যিসকল হয়তো 2014ত আহি পেলাই পশ্চিম বাংলাত বসবাস কৰিছে তেওঁলোকৰ ওচৰত কোনো কাগজ পত্ৰ নাই তেওঁলোকে তাতে ৰিফিউজ ল'বলগীয়া হৈছে তেওঁলোকৰ কাৰণে এটো সহায় কৰিব অসমৰ ক্ষেত্ৰত মই আপোনাক কৈছো আপুনি যদি চাই 1985 পাছতো আৰু নহয় 1985 পাছতো কোনো হিন্দু অসমলৈ আহা নাই আৰু নাহেও মই আপোনাক গ্যাৰান্টি দিলো আৰু আহিলেও আমি আহিব নিদিও কিন্তু আপোনাক যিসকল পশ্চিম বাংলাত আহিছে তেওঁলোকৰ কাৰণে এটো সহায় কৰিব আৰু এই কাৰণে আমি এটো সহযোগ কৰিব লাগে মানে এতিয়া অসমহে সমস্যা নাই বাকিবিলাকৰ সমস্যা তোমাৰ মতে অসমৰ সমস্যা একদম নহয় অসমে বুজা বই গুটে জাতিয়ে ধ্বংস হল আচ্ছা দাদা মোক ককচোন হিন্দু বাংলাদেশী আহিলে আপুনি কি ধুবৰিত বসবাস কৰাব নে গোৱালপাৰাত বসবাস কৰাব নে বৰপেটা মুছলমান নে আপোনাৰ মুছলমান বাংলাদেশী বন্ধু হ'ব নে তোমাৰ মোৰ বন্ধু হ'ব কাৰ বন্ধু হ'ব নহয় এটো নহয় শুনা শিলাদিত্য এটা তুমি দেখা যদি হিন্দু বাংলাদেশত থাকিব পাৰা নাই ভাৰততো থাকিব নোৱাৰিব ৰাজনীতি কৰিবা মই তোমাক আগতেও কৈছিল যে তুমি শাহ সাদুল্লাহ অৱস্থা তোমাৰ নহওক আৰু তুমি এজন বিজেপি আৰএছএছ চেষ্টা কৰিছা ওপৰলৈ যাবলৈ আৰু বিতৰ্ক সৃষ্টি কৰি তুমি লাইমলাইটলৈ আহিছা হেতু যদি কৈছা তোমাক ক'বলৈ মোৰ একো নাই কিন্তু এজন দায়িত্ব মই এটা কোনো বিতৰ্ক কোৱা নাই মোৰ মনৰ পৰা মোৰ অন্তৰৰ পৰা মই লাগিছো হয় তেতিয়ালে অসমৰ জাতীয় যেটো সেন্টিমেন্ট তাৰ ওপৰত তুমি গুৰুত্ব দিবা বুলি মই নিশ্চয় আশা কৰাটো ভুল নহব আৰু যেটো জাতীয়তাবাদী ধাৰা আছে তাৰ প্ৰতি শ্ৰদ্ধাশীল হ'বা বুলি কোৱাটো নিশ্চয় ভুল নিশ্চয় একদম এখিনি আশা কৰিলো আৰু অসমীয়া বঙালী সকলৰ মাজত বহুত ভুল বুজাবুজি হৈছে এতিয়া তোমালোকে যেটো সাম্প্ৰদায়িক ৰাজনীতিৰে পৰিস্থিতি বেয়া কৰিব খুইছা এটো পাজন তোমালোক বিৰত থাকা এই আশা কৰিছো আৰু তুমি বহুত ব্যস্ততাৰ মাজত আজি এইখিনি সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাইছো আৰু অনুষ্ঠানৰ পৰা বিদায় মাগিছো অনেক ধন্যবাদ